নমস্কাৰ। শুভাকাংক্ষী ফেচবুক পেজৰ অনুষ্ঠান আৱৰ্তনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমেই আজি আমি অসমৰ চলচ্চিত্ৰ জগতৰ দুগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ নীপ বৰুৱাদেৱ আৰু পদুম বৰুৱাদেৱৰ স্মৃতি দিব। তেখেতসকলৰ স্মৃতিৰ অৰ্থে আমি শুভাকাংক্ষীৰ পৰা এটা ভিডিঅ'ৰ যোগেৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। অসমীয়া চলচ্চিত্ৰ জগতৰ দুগৰাকী বিশিষ্ট পৰিচালকৰ আজি স্মৃতি দিৱস। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক নীপ বৰুৱাদেৱ স্মৃতিৰ পৰশৰ যোগেদি অসমীয়া বোলছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা বৰুৱাদেৱৰ উল্লেখযোগ্য আন কেইখনমান চলচ্চিত্ৰ হ'ল আজলি নবৌ, ককাদেউতাৰ নাতি আৰু হাতী, এণ্টনি মোৰ নাম, বৰুৱাৰ সংসাৰ। অন্য এগৰাকী চলচ্চিত্ৰ পৰিচালক অসমৰ বাস্তৱধৰ্মী চলচ্চিত্ৰৰ বাটকটীয়া পদুম বৰুৱাদেৱ। বৰুৱাদেৱৰ কথা আছিল, সপোন বোলা বস্তুটো মই বেয়া পাওঁ। মোৰ চিনেমাত কোনো সপোন নাই। দৰ্শকক সপোন দেখুৱাব খোজা নাই, বাস্তৱৰ মুখামুখি কৰাব খুজিছোঁ। বিশিষ্ট পৰিচালক নীপ বৰুৱাদেৱ আৰু পদুম বৰুৱাদেৱৰ আজিৰ এই স্মৃতি দিৱসত শুভাকাংক্ষীৰ শ্ৰদ্ধা স্মৰণ। হয়, আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছো। আজি আমাৰ মাজত আছে অসমৰ ভাস্কৰ্য শিল্পৰ লগত জড়িত লব্ধ প্ৰতিষ্ঠ শিল্পী দিগন্ত বান্ধৱ গোস্বামীদেৱ। তেখেতে ভাস্কৰ্য শিল্পৰ লগতে সংগীত সাধনা, বলুকা শিল্প আৰু ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন শিল্পৰ সৈতে জড়িত। আমি তেওঁৰ সৈতে কথা পাতিম, তেখেতৰ অনুভৱ জানিম। প্ৰথমে আমি তেওঁক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ দিগন্ত দা। হয়, আপোনাক আমাৰ শুভাকাংক্ষীৰ অনুষ্ঠানলৈ প্ৰথমেই স্বাগতম জনাইছো। আৰু শুভাকাংক্ষীৰ সকলো শ্ৰোতা দৰ্শকৰ পৰা শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছো। আপোনাৰ পূৰ্ণ শিল্পমৰ যাত্ৰাৰ বিষয়ে আপোনাৰ পূৰ্ণ শিল্পমৰ যাত্ৰাৰ বিষয়ে আমি প্ৰথমে জানিম। আচলতে আপুনি ভাস্কৰ্য শিল্পৰ লগত জড়িত, কিন্তু ইয়াৰ পূৰ্বে আপোনাৰ জীৱনৰ যি শিল্পকৰ্মৰ যাত্ৰা, এই দীঘলীয়া যাত্ৰাৰ বিষয়ে আমি অকণমান প্ৰথমে জানি লওঁ। হয়, প্ৰথমতে মই ধন্যবাদ জনাইছো, আন্তৰিক ধন্যবাদ শুভাকাংক্ষীলৈ। মোৰ সমীৰণ বৰা, মোৰ ভাইটি। গতিকে আমি গোটেই কেইজনলৈ শুভাকাংক্ষীৰ সৈতে জড়িত সমূহ কলা কুশলীলৈ মই ধন্যবাদ জনাইছো। আৰু মোক আমাৰ কথাৰে আজি অনুষ্ঠানটো সজাই পৰাই তুলিবলৈ ইচ্ছা কৰাৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে এতিয়া কি সুধিবা, প্ৰথমে কি ক'ম? প্ৰথমে আপোনাৰ শিল্পৰ যি যাত্ৰা, সেই যাত্ৰা আপোনাৰ ক'ৰ পৰা আৰম্ভ হৈছিলে? আচলতে শিল্পৰ প্ৰতি আপুনি আকৃষ্ট কেনেকে হ'ল সেই বিষয়ে জনাব। একেবাৰে সৰুৰে পৰা, আচলতে মই সৰুতেই এল পি স্কুলৰ পঢ়াখিনি মই কৰিছিলো মোৰ ককাৰ ঘৰত, মোৰ মাৰ দেউতাক ককা। গতিকে ককাৰ ঘৰ আছিল যোৰহাটত। ককাকো মই য'ত আছিলো তাত এটা মহাপুৰুষীয়া সংস্কৃতিক মই দেখা পাইছিলো সৰুৰে পৰাই, কাৰণ ককা আছিল সেইখন সত্ৰাধিকাৰ। গতিকে তাতে মই প্ৰথম শিল্পকলাবিলাক দেখিছিলো, কেনেকৈ মুখা বনোৱা হয়, কেনেকৈ মহাপুৰুষীয়া আসন আদি তৈয়াৰ কৰা হয়, এইবিলাকৰ বিষয়ে অকণমান জানিব পাৰিছিলো, শিকিব পাৰিছিলো, সৰুৰ পৰাই দেখিছিলো। নামঘৰত ঘোষা কেনেকৈ গোৱা হয়, কেনেকৈ প্ৰসংগ কৰা হয়, এইবিলাকৰ সৈতে আচলতে প্ৰথমতে জাত লগাই কেনেকৈ মাৰ্গীয় সংগীত বিলাক গোৱা হয়, এইবিলাকৰ প্ৰতি আকৰ্ষণ সৰুৰে পৰা হৈছিলে। তাৰপিছত লাহে লাহে ককাকে দেখি ককা আচলতে খুব ভাল চিত্ৰকৰ আছিলে, বিভিন্ন দিশত পাৰদৰ্শিতা আছিলে। গতিকে ককাকে দেখি ছবি আঁকিব শিকিলো, স্কাল্পচাৰ কৰিব শিকিলো। তেনেকৈ আৰম্ভণিটো মোৰ তেনেকৈ আৰম্ভ হ'ল। মোৰ যোৰহাটৰ পৰাই, মোৰ ককাৰ ঘৰৰ পৰাই অনুপ্ৰেৰণাটো মই পাই পৰৱৰ্তী সময়ত মই আগবাঢ়ি গলো আৰু। হয়, দিগন্ত দা, আপোনাৰ যাত্ৰাৰ বিষয়ে আমি মানে চাওঁতে দেখা পাওঁ যে আপুনি লখিমপুৰৰ পিছত দৰং কলেজত তেজপুৰত পঢ়িলে, পৰৱৰ্তী সময়ত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলে। সেই সময়তো আপুনি সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
আৰু ইয়াৰ পিছতো আপুনি বিভিন্ন সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হ'ল, বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ আজি আপুনি পূৰ্ণ শিল্পমক নিজাববীয়াকৈ এটা সৃষ্টিকৰ্মৰ এক থলী হিচাপে গঢ়ি তুলিছে। এই যিটো শিল্পৰ যাত্ৰা পূৰ্ণ শিল্পমৰ যাত্ৰাৰ বিষয়ে আমি অলপমান জানি লওঁ। পূৰ্ণ শিল্পমৰ যাত্ৰাটো আমি আচলতে আৰম্ভ কৰিছিলোঁ। মোৰ সৰুৰ পৰা এটা ইচ্ছা এটা আছিলে। অৱশ্যে মই যেতিয়া দৰং মহাবিদ্যালয়ত এখন মঞ্চ পাইছিলোঁ, নিজৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ বাবে এখন মঞ্চ পাইছিলোঁ। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত অহাৰ পিছত এখন ডাঙৰ মঞ্চ পালোঁ। সেইখন মঞ্চৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মিমিক্ৰি পৰিৱেশন কৰিবলৈ, নাটক কৰিবলৈ বা মানে সুকুমাৰ কলাৰ বিভিন্ন দিশত অংশগ্ৰহণ কৰিবলৈ আচলতে প্ৰতিযোগিতা, এই প্ৰতিযোগিতাসমূহত নিজকে জুখি চাবৰ বাবে মই সুবিধা পালোঁ। আৰু তাৰপিছতে মোৰ তেতিয়া কল্পনা এটা আছিলে যে নিজাকৈ যদি এটা শিল্প চৰ্চা কেন্দ্ৰ এটা কৰিব পৰা যায়, ইয়াতে আহি সকলো দিশৰ শিল্পৰ চৰ্চা হ'ব, সেয়া অভিনয়ে হওক, হস্তশিল্পই হওক, ভাস্কৰ্যই হওক, চিত্ৰকলাই হওক, সংগীতেই হওক, সকলোবিলাক কলা সুমুৱাই পেলাই কিবা এটা কাম কৰিব নোৱাৰি নেকি? তেনেকে বুলি ভাবি থাকোতে আচলতে মই লগ পাইছিলো মোৰ বন্ধু দেৱাংগ পল্লৱ শইকীয়া। আৰু তেওঁ ক'লে বোলে তুমি এনিমেশ্যন কৰি আহিছা, গতিকে আমি এটা কাম কৰো দিয়া, তুমি হেৰি কৰা, আমি এখন আলেখ্য প্ৰস্তুত কৰো আৰু আলেখ্যখনত আমাৰ অসমীয়া মানুহৰ কথা ক'ম, অসমীয়া জাতীয় চিহ্নবিলাক আমি ধৰিম, অসমীয়া পুৰুধা ব্যক্তিসকলক আমি স্মৰণ কৰি এখন আলেখ্য প্ৰস্তুত কৰো। আলেখ্যখন মই আবৃত্তি কৰি যাম আৰু সেই আবৃত্তি কৰাৰ লগে লগে তুমি ছবি আঁকি যাবা আৰু লাইভ দেখুৱাম আমি দৰ্শকসকলক। আচলতে তেনেকে লাইভ অনুষ্ঠানটো কৰি আহিছিলো চেন এনিমেশ্যনৰ 2005 চন মানৰ পৰা। তাৰপিছতে কৈছে আমাক এটা নাম লাগিব, আমাক এটা দল হিচাপে আমি যিহেতু কৰিম, আমাক এটা নাম লাগিব, গতিকে নাম এটা ভাবা। গতিকে সকলো শিল্প যাতে সমন্বয় ক্ষেত্ৰ এটা হওক, সেই হিচাপে ভাবোতে মই সংস্কৃতৰ ছাত্ৰ আছিলো, গতিকে নামটো এনেকুৱা হৈ পৰিলে পূৰ্ণ শিল্পম। গতিকে পূৰ্ণ শিল্পম, সকলো শিল্পই যাতে পূৰ্ণতা পায়, এই পূৰ্ণ শিল্পমৰ বেচনিত থাকি তাৰে আশাৰে পূৰ্ণ শিল্পম দিয়া হৈছিলে। হয়, নিশ্চয় ধন্যবাদ দিগন্ত দা। আৰু আচলতে আপুনি শিল্পৰ সকলো ক্ষেত্ৰৰ লগত যিহেতু জড়িত, সকলো ক্ষেত্ৰৰ সৈতে সংগীতৰ পৰা আৰম্ভ কৰি বলুকা শিল্প, তাৰপিছত ভাস্কৰ্য শিল্প, ইয়াৰ লগত আপোনাৰ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ সৈতেও জড়িত আৰু সংস্কৃতিবান আপোনাৰ মন এটা আছে। গতিকে আপোনাৰ পূৰ্ণ শিল্পম শব্দটোৱে আপোনাৰ সেই প্ৰতিষ্ঠানখনক মানে পূৰ্ণতা দিয়া যেন আমাৰ বোধ হয়। ইয়াৰ পিছত আমি দিগন্ত দাৰ যি কৰ্মৰাজি তাৰ এক চমু ভিডিঅ' আমি মাজতে চাই লওঁ, যাতে কামৰ আভাসসমূহ আমাৰ দৰ্শকসকলে তেতিয়া নিশ্চয় অলপমান ধৰিব পাৰিব, নজনা দৰ্শকসকলে। তাৰপিছত আমি বাকীসমূহ অনুষ্ঠানলৈ আগবাঢ়িম। প্ৰতিমূৰ্তি এটি বনোৱাৰ আগমুহূৰ্তত আমি সদায় এটা কথা মন কৰো, যাতে আমি যিটো প্ৰতিমূৰ্তি বনাবলৈ লৈছো, যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ যাতে ন্যূনতম এখন ভাল ফটো আমি লাভ কৰিব পাৰো। বিশিষ্ট অভিনেতা ব্ৰজেন বৰুৱাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আমি সুবিধা পাইছিলো, আৰু এই সুবিধাখিনি পায়ো আমি কিছু অসুবিধাত পৰিছিলো, কাৰণ তেওঁৰ একপি ভাল ফটো আমাৰ হাতত নাছিল। আমি একপি ফটো তেওঁ পাইছিলো, আৰু সেই ফটোখন আছিল 60ৰ দশকৰ এখন ছবি তেওঁ অভিনয় কৰা। সেইখন আছিল ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা ছবিখনৰ পোষ্টাৰত তেওঁৰ যি মুখাৱৰৰ ফটো আছিল, সেই ফটোখনকে আমি আৰ্হি হিচাপে লৈ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলো আমাৰ শিল্পালয় পূৰ্ণ শিল্প। আজি এই মুহূৰ্তৰ অনুষ্ঠানত আটাইতকৈ আকৰ্ষণীয় বস্তুটো হ'ল আমাৰ অতি শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱাদেৱৰ যি প্ৰতিমূৰ্তি বনালে আমাৰ দিগন্তই, সেইটো হুবহু ৰূপত তেখেতে মানে বনাবলৈ চেষ্টা কৰিছিলে আৰু হুবহু হৈছে। আৰু সেইটো মই নিপনদাৰ লগত আলোচনা কৰিছোঁ যে ইমান সুন্দৰকৈ ইমান জীৱন্ত বনাইছে, আৰু সেইটোত মানে মই মোৰ ফালৰ পৰা দিগন্তলৈ অশেষ ধন্যবাদ থাকিল।
তেওঁ এই শিল্পকৰ্মই তেওঁক আৰু আগবঢ়াই নিয়ক বুলি। হয় দিগন্ত দা, আপোনাৰ সৈতে বিভিন্নজনৰ শুভেচ্ছা আছে। অসমবাসীৰ শুভেচ্ছা সদায় আছে পূৰ্ণ শিল্পম। ইতিমধ্যে আপুনি ব্ৰজেন বৰুৱাদেৱৰ কথা ক'লে, মই ইয়াৰ সৈতে এটা কথা আমি যিহেতু আজি অনুভৱ কৰিছোঁ, নীপ বৰুৱাদেৱৰ ছবি এখন আমি সংলগ্ন কৰিবলৈ বিচাৰিছিলোঁ। বহুত বিচৰাৰ পিছত আমি এখন ছবি পাইছোঁ। গতিকে আপোনাৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে সেয়া আমি অনুমান কৰিব পাৰিছোঁ। আচলতে ভাস্কৰ্য শিল্প বিষয়টোৱে এক সাংঘাতিক চৰ্চা আৰু গৱেষণাৰ বিষয়। কাৰণ ইয়াৰ কোনো কলাৰ যিহেতু ভাষা নাথাকে, আপোনাৰ কলা কোনো পৰিসীমাৰে আবদ্ধ নহয়। গতিকে আপুনি যেতিয়া প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰে নাইবা ভাস্কৰ্য এটাৰ ক্ষেত্ৰত আগবাঢ়ে কৰিবৰ কাৰণে, তাত আপুনি কোনসমূহ দিশ বিশেষকে মন কৰি পেলাই আগবাঢ়ে, এই বিষয়ে যদি আপুনি অলপমান জনায় আমাক। আচলতে ভাস্কৰ্যটি যেতিয়া বনোৱা যায়, আচলতে পৰ্ট্ৰেইট প্ৰতিকৃতি এটি যেতিয়া আমি কৰিবলৈ যাওঁ, আমাৰ শিল্পালয়ত প্ৰতিকৃতিৰ কাম বেছি হয়। গতিকে প্ৰতিকৃতি এটি যেতিয়া আমি নিৰ্মাণ কৰিব বিচাৰো, তেতিয়াহ'লে ভাল ফটো এখন আমি প্ৰথমতে বিচাৰো। ইতিমধ্যে ভিডিঅ'টোতো মই কৈছো যে ফটো এখন ফটোহে পাম, চাৰিওফালৰ ভিউটোতো আমি নাপাওঁ, 3D ভিউ এটা নাপাওঁ। সেইটো আমাৰ কাল্পনিক, আমি কল্পনা কৰি ল'ব লাগিব ফটোখন চাই। গতিকে ফটোখনেই যদি বেয়া হয় তেতিয়াহ'লে কৰিবলৈ অসুবিধা হৈ যায়। গতিকে প্ৰথমতে মই ভাবো যদি ভাল ফটো এখন পাওঁ, অন্ততঃ চকু কেইটা ওঠখন যদি অকণমান ধৰিব পৰা হৈ থাকে তেতিয়াহ'লে সুবিধা হয়। কাৰণ মই ভাবো যে মানুহৰ প্ৰথম অভিব্যক্তি ফুটি উঠে চকুৰ পৰা। গতিকে মানুহ এজনৰ মুখলৈ যেতিয়া আমি চাওঁ, সন্মুখত থাকি যেতিয়া আমি কথা পাতো, তেতিয়াহ'লে আমাৰ প্ৰথম দৃষ্টিটো কিন্তু সেই মানুহজনৰ চকুলৈকে যায়। গতিকে চকুকেইটা নিখুঁত কৰিবৰ বাবে মই খুব যত্ন কৰো আচলতে। গতিকে আৰু বিভিন্ন দিশ আছে, আৰু একান্তপতীয়া চেষ্টা, ধৈৰ্য বহুত লাগিব। মানে কেতিয়াবা হৈছে যে প্ৰতিমূৰ্তি এটা বনাইছো, কিন্তু ইমান চেষ্টা কৰিছো, ফটোখনো ভাল পাইছো বাৰু, কিন্তু ইমান চেষ্টা কৰিছো, চেহেৰাটো দেখোন হৈ নুঠা যেন লাগে, নিজৰে লাগে তেতিয়া। তেতিয়া মানে কি হয়, আমি কিছুমান ক্ষেত্ৰত আমি সহায় লওঁ, পৰিয়ালৰ লোকৰ সহায় লওঁ, যে কেনেকুৱা আছিল, দেখাত একে হৈছে নে? তেওঁলোকে যদি কয় ঠিক হৈছে, কিন্তু নাকটো আৰু অকনমান ওপৰলৈ উঠা, নাকটো আৰু অলপ দীঘলীয়া হয়, এনেকে বুলি কৈ দিলে আমাৰ তেওঁ থাকোঁতেই তাৰমানে কৰি দিবলৈ ভাল হয়। বৰ্ণনাটো পাই গ'লে কিছুমান আমাৰ জোখমাখ, মুখমণ্ডলৰ কিছুমান কমন জোখমাখ থাকে, সেইবিলাক আমি ফ'ল' কৰিব লাগে। কিছুমান মানুহৰ এনাটমিটো আমি অকনমান ষ্টাডি কৰি ল'লে শিল্পীসকলৰ ভাল হয়। গতিকে তেনেদৰে কিন্তু নাই হ'লেও দিগন্ত দা, যিহেতু আপুনি যি শিল্পৰ লগত জড়িত, সেই শিল্প যদি আমি আজিৰ তাৰিখৰ সকলো মানুহে অনুধাৱন কৰিবলৈ চেষ্টা কৰো, ই এক সাংঘাতিক ক্ৰিয়েটিভ, মানে সৃষ্টিশীলো হয়। লগতে ইয়াৰ কাৰিকৰী দিশসমূহ বিভিন্ন। কাৰণ কথাটো হ'ল যে আমি যেতিয়া ছবি এখনৰ আজিৰ ডেটত এডিটিং কৰো, আজিৰ তাৰিখত যেতিয়া ছবি এখন এডিটিং কৰো, গুগলত এভেইলেবল বিভিন্ন ধৰণৰ এপ্লিকেশ্যনৰ সহায়ত কৰিব পাৰো। কিন্তু আপোনাৰ মিডিয়ামটো সদায় হয় 2D to 3D। নৰ্মেলি জীৱন্ত মানুহ এজন আপুনি সদায় সন্মুখত নাপায়, আপুনি ফটো এখনৰ পৰা 3D কনভাৰ্ট কৰে, যিটো যিকোনো টেকনলজিৰ কাৰণে অসম্ভৱ। কাৰণ আপুনি পৃষ্ঠ এখন চাই ফটো এখনৰ, তাৰ ডেপথটো, আপোনাৰ পিছফালে কেনেকুৱা আছিলে, কি আছিলে, এইটো সাংঘাতিক কল্পনা আৰু টেকনিকেলিও যথেষ্ট অত্যন্ত গুৰুত্বপূৰ্ণ কাম। গতিকে এই বিষয়টোত আপুনি ইমান যিহেতু চৰ্চা আগবঢ়াই নিছে, আমাৰ শুভকামনা আছে। ইয়াৰ লগতে আমি অন্য এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰো যে অসমৰ যিহেতু ভাস্কৰ্য শিল্প অত্যন্ত পুৰণা আৰু অসমৰ প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ ভাস্কৰ্য শিল্পৰ, ইয়াৰ ভাস্কৰ্য শিল্পৰ যি ঐতিহ্য, সেই ঐতিহ্যৰ কোনবোৰ দিশে আপোনাক আকৰ্ষণ কৰে, আৰু আপুনি কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে যে ভাস্কৰ্য শিল্পৰ চৰ্চাটো কিমান অসমৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ? খুবেই গুৰুত্বপূৰ্ণ। ভাস্কৰ্য শিল্পটোৰ আচলতে সাধনাবিলাক এতিয়া নহয়, আগৰ দিনতে যেতিয়া গুহা চিত্ৰ কৰিছিলে, মানুহে কেতিয়া ছবি আঁকিব শিকাইছিলে, অসমৰ কথা নকওঁ বাৰু, লিপিৰ এটা আৱিষ্কাৰ হোৱাৰ আগতে, ভাষাটোতো বাৰু পিছৰ কথা, ভাষাৰ বাবে যিটো লিপি লাগে, সেই লিপি আৱিষ্কাৰ হোৱাৰ আগতে কিন্তু মানুহে ছবি আঁকিব শিকিছিলে, নহয় নে বাৰু? ছবি আঁকিছিলে, মানুহে ছবি আঁকিছিলে, গুহাত আঁকিছিলে, শিলত ছবি আঁকিছিলে, কাঠৰ টুকুৰা এটাত ছবি আঁকিছিলে, নহয় নে বাৰু? তাৰপিছত লাহে লাহে কিন্তু মানুহে দেখা গ'ল যে নিজৰ দেহটোতো ছবি আঁকিব শিকিলে, সেইটো কৰিব শিকিলে। এই যে আমাৰ জনজাতীয় পৰম্পৰা বিলাকত এনেধৰণৰ কিছুমান পৰম্পৰা লুকাই আছে, য'ত মানে
এতিয়া আমি বেছি দূৰ যাব নালাগে, আমি যদি নাগালেণ্ডত যদি যাওঁ তেতিয়াহ'লে হয়। তাত এনেকুৱা এটা আছে, এতিয়াও আছে, কিন্তু পৰম্পৰাটো এতিয়া নাই। তেওঁলোকে বোলে মানুহৰ হয়। যিমান মূৰ কাটিছিলে, যিমানজন হয়। শত্ৰু নিধন কৰিছিলে, তেওঁলোকৰ মূৰ কাটিছিলে, আৰু প্ৰতিটো মূৰ কটাৰ বাবদ তেওঁৰ দেহত এটা হয়। টেটু অংকন কৰিছিলে, দাগ দিছিলে, আৰু হয়। সেই দাগটো হয়। দেখিয়ে মানে শত্ৰুপক্ষ গম পাই যায় যে ই কিন্তু ডেঞ্জাৰ মানুহ আছে, গতিকে এনেকে ভাবি লয়। গতিকে হয়। সেইটো নিজৰ দেহত ছবি আঁকিছিলে। আৰু এতিয়াও হয়। আমাৰ জনজাতীয় পৰম্পৰাবিলাকত মানুহৰ কাপোৰ কানি সাজপাৰ দেখিলে আমি গম পাই যাওঁ যে সমাজত এটা তেওঁৰ সুকীয়া স্থান হয়। আছে। হয়। গতিকে চিত্ৰ ভাস্কৰ্য সকলোৱে কৰিব জানে। চিত্ৰ ভাস্কৰ্যৰ প্ৰতি হয়। মানুহে যিটো বস্তু আদিম পুৱাতে শিকি আহিলে, হয়। যেতিয়া চিকাৰ কৰিবলৈ মানুহ গৈছিলে, যেতিয়া মানুহে কৰিবলৈ গৈছিলে, চিকাৰ কৰি পেট পৰ্বত আহিছিলে, তেতিয়া চিকাৰ কৰিবলৈ যেতিয়া মানুহ ওলাই গৈছিলে, তাত গৈ ঘৰত মাইকী মানুহ, সৰু সৰু ল'ৰা ছোৱালী থাকি গৈছিলে, এইবোৰ শুনিছো, পঢ়িবলৈ পাইছো। হয়। তাৰপিছত তেওঁলোক হয়। যেতিয়া ঘৰলৈ ঘূৰি আহিছিলে, হৰিণাটো কেনেকে বধ কৰিলে, সেইটোকে এক্টিং কৰি দেখুৱালে, ছবি আঁকি দেখুৱালে। হয়। হয়। গতিকে সেই শিল্প সত্তাটো মানুহে একেবাৰে আদিম কালৰ পৰা লৈ আহিছে নিজৰ দেহত। হয়। গতিকে হয়। ভাস্কৰ্য শিল্পৰ কিমান প্ৰয়োজনীয়তা আছে, আমি এই উদাহৰণ বিলাক চালে আমি গম পাই যাওঁ যে আমাৰ হয়। দৈনন্দিন গোটেই জীৱনটোতে কিন্তু শিল্প ভাস্কৰ্য আমাৰ চৰ্চা হৈ থাকে। কিছুমান কথা হয়তো আমি হয়। বুজিয়ে নাপাওঁ, গমেই নাপাওঁ। হয়। হয়। গতিকে হয়। আমি উপলব্ধিয়ে কৰিব নোৱাৰো যে আমাৰ জীৱনত আমি নজনাকে আমি এটা ভাস্কৰ্য বনাই পেলালো, আমি নজনাকে এখন ছবি আঁকি পেলালো। নিশ্চয়। এনেকুৱা হয়। গতিকে প্ৰতিজন হয়। মানুহৰ মাজতে শিল্প সত্তা এটা লুকাই থাকে, হয়। তাক প্ৰকাশ কৰিব লাগে। প্ৰকাশ কৰাৰ হয়। এটা যিটো পন্থা, সেই পন্থাটো অৱলম্বন কৰি গলেই হ'ল। অভ্যাস থাকিব লাগিব, হয়। বাৰম্বাৰ অভ্যাস হয়। কৰি থাকিলে মানুহে সকলো কাম কৰিব হয়। পাৰে বুলি মই ভাবো। গতিকে আমাৰ নৱপ্ৰজন্মৰ মাজতো যিসকলে ছবি আঁকি ভাল পায়, যিকোনো এটা শিল্প উম। চৰ্চা কৰি ভাল পায়, তেওঁলোকে যদি হয়। এ সেই বিষয়টোক যদি লৈ পেলাই যদি একাগ্ৰতাটো দেখুৱাই, তেওঁলোকে যদি অভ্যাসটো কৰি দেখুৱাই, তেতিয়াহ'লে নিশ্চয় তেওঁ এদিন নহয় এদিন সফল হ'ব। গতিকে হয়। আৰু তাৰ পৰা নিজে স্বাৱলম্বী হোৱাৰো পথ আছে। নিশ্চয়। এ- নিশ্চয়। এইটো হয়। 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 উম, হয়। আমি ইয়াৰ যিসমূহ আপোনাৰ দিশ, যে ইয়াৰ জৰিয়তে শিল্পকৰ্মৰ জৰিয়তে আজিৰ ডেটত আজিৰ তাৰিখত পেচা হিচাপে ল'ব পাৰি নে নোৱাৰি ভাস্কৰ্য শিল্প, সেই দিশসমূহলৈ আহিম। কিন্তু তাৰ আগতে আমি আপোনাক প্ৰশ্ন এটা সুধি ল'ব বিচাৰো। যিহেতু কলাটোৰ কোনো ডেফিনিট পৰিসৰ নাই, কোনো হয়। পৰিসৰ নাই। তো গতিকে এক মিনিট, ক্ষমা বিচাৰিছো, অকনমান কাৰিকৰী বিজুতি হৈছিলে। দিগন্ত দা, যিহেতু কলাৰ কোনো ধৰণৰ পৰিসীমা নাই, গতিকে আমি হয়। জানিব বিচাৰো যে ইয়াক আপুনি যিদৰে আপুনি ক'লে যে আপুনি ককাৰ পৰা পাইছিলে কিছু, তাৰপিছত নিজে চৰ্চা, তাৰ ওপৰত আপোনাৰ ধৰি লওক নিজৰ চেষ্টা, একানপতীয়া চেষ্টাৰ জৰিয়তে আপুনি আজিৰ দিনত ইমানখিনি আগবাঢ়িছে। এতিয়া আপোনাৰ যিসমূহ ছাত্ৰ ছাত্ৰী বা যিসমূহ আমাৰ ব্যক্তিয়ে শিল্পকৰ্মৰ প্ৰতি আকৃষ্ট, ভাস্কৰ্য শিল্পৰ প্ৰতি, আপুনি তেওঁলোকক কেনেদৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বিচাৰে, বা কেনেদৰে তেওঁলোকৰ প্ৰতি উপদেশ কি? উপদেশ দিব পৰাকে মই যোগ্যতা অৰ্জন কৰিব পাৰিছো বুলি মই এতিয়ালৈকে নাভাবো। ময়ো এতিয়াও আনৰ পৰা হয়। পৰামৰ্শ, উপদেশ মই লৈহে আছো। আৰু হয়। প্ৰতিদিনে মই চেষ্টা কৰি থাকো, প্ৰতিদিনে নতুন নতুন কথা শিকি থাকো, প্ৰতিদিনে মোৰ কাম হয়। বিলাক সদায় নতুন হৈ থাকে। প্ৰতিটো নতুন কামৰ পৰা মই কিছুমান নতুন নতুন কথা শিকো। গতিকে উপদেশ হয়। দিব পৰা ধৃষ্টতা মই নকৰো, তথাপিতো মই হয়। নতুন প্ৰজন্মৰ যিহেতু মোতকে বয়সতো কম হ'ব, অভিজ্ঞতাৰ ফালৰ পৰা হয়তো কম হ'ব, সেইবাবে মই হয়। সামান্য নিশ্চয়। পৰামৰ্শ দিব পাৰো। আৰু সেই হয়। হয়। পৰামৰ্শটো হৈছে যে চেষ্টা কৰিলে কৰিব নোৱাৰা কথা একো নাই। হয়। এতিয়াহে আমি গম পাইছো, যেতিয়া আমাৰ ছচিয়েল মিডিয়া হ'ল, হোৱাটছআপ, ফেচবুক, ইনষ্টা কিবা কিবি যেতিয়া আহি গ'ল, তেতিয়াহে আমি আমাৰ অসমৰ চুকে কোণে লুকাই থকা আমি প্ৰতিভাবিলাক সদায় দেখিবলৈ পাইছো। আগতেতো আমি গম পোৱা হয়। নাছিলো, হয়। আগতে টিভি নাছিলে, টিভি অহানো কিমান দিন হৈছে, হয়। চেটেলাইট টিভি নাছিলে। হয়। হয়। চেটেলাইট যেতিয়া টিভি আহি গ'ল, তেতিয়া লাহে লাহে দুই এটা খবৰ গম পাইছিলো যদিও বহু খবৰ থাকি গ'ল। হয়। অৰ্থৰ অভাৱত, টকা পইচাৰ অভাৱত, মানে শিল্পীসকলৰ বিশেষ অসুবিধাটো হৈছে টকাৰ অভাৱ দেই। খুব হয়। আয়াসত ডাঙৰ দীঘল হোৱা এগৰাকী হয়। শিল্প মনৰ মানুহৰ বাবে বেছি হয়। কষ্টকৰ নহয় জীৱনটো। হয়। কিন্তু হয়।
দেখিবলৈ পোৱা যায় যে আমাৰ শিল্পীসকল যথেষ্ট দুখীয়া, কিন্তু তেওঁলোকৰ মনটো কিন্তু দুখীয়া নহয়, মনটো বহুত ধনী। হয় গতিকে হয় হয় তেওঁলোক একচুৱেলি দুৰ্বল। গতিকে এইবিলাকৰ হয় অভাৱত মানে কিছুমান প্ৰতিভা মানে মৰহি গুচি যায়। কালি নে পৰহি মই এজন মানুহ লগ পালো, এ হয় দাদা এজন লগ পালো, তেওঁ নগাঁৱৰ। তেওঁ হয় মোক দেখুৱালে, তেওঁ এখন জীপ গাড়ী বনাইছিলে। হয় তেওঁ জীপ জীপ এখন বনালে, জীপখন সৰু বাচ্ছা এটাই হয় নিজে চলাই লৈ যাব পাৰে, তাৰমানে ষ্টেৰিং পকাই পেলাই যাব পাৰে তাৰমানে। হয় সেই গাড়ীখন যে তেওঁ বনালে, কোনো ধৰণৰ প্ৰচাৰ নাই, কোনো প্ৰসাৰ নাই। তেওঁ ল'ৰা হয় এটা জন্ম হৈছিলে, গতিকে ল'ৰাটো অকমান ডাঙৰ হওঁতে মুখৰ মাত ফুটোতেই তাৰমানে তাৰ জোখাৰে তাৰমানে এখন জীপ গাড়ী বনাই দিছিলে। এতিয়া মানুহজনক হয় মই লগ পাই কলো যে দাদা আপুনি নকৰিলে কিয়, আপুনি মানুহক নেদেখুৱাই কিয়, আপুনি ইমান হয় প্ৰতিভা আছে, এইটো মানুহক জনাব লাগে। বোলে হয় যিটো সময়ত মই কৰিব লগা আছিলে, যিটো সময়ত মই বেছিকে বিচাৰিছিলো, সেইটো সময়ত নোৱাৰিলো কৰিব। গতিকে এতিয়া আৰু মন নাই, এতিয়া আৰু কি কৰিম আৰু, মানে কৰিবলৈ আগ্ৰহ নাই। হয় গতিকে মই কৈছো, আপুনি যিখিনি নোৱাৰিলো বুলি ভাবিছে, সেই নোৱাৰা খিনি আপুনি দুজনক দিয়ক, আপুনি দুজনক শিকাওক। হয় তেওঁলোকে যেতিয়া পাৰিব, তেতিয়াই আপোনাৰ সফলতাটো তাতে আপুনি বিচাৰি পাব। গতিকে মই তেনেকে কওঁ, মই যিখিনি নোৱাৰিলো কৰিব, সময়ত নোৱাৰিলো হয় মই কৰিব, যদিও মোৰ টকা হয় পইচাৰ অভাৱ আছিল বুলি সৰুৰ পৰা মই ক'ব নোৱাৰো। মোৰ টকা হয় পইচাৰ অভাৱ মোৰ নাছিলে আচলতে প্ৰকৃততে। মোক মা হয় দেউতাই, দাদাই, ভাইটিয়ে, ভন্টীয়ে সকলোৱে মোক মানে উৎসাহ দিছিলে যে তই কাম কৰ, তোক অসুবিধা মই নিদিওঁ, আমি নিদিওঁ। গতিকে হয় চব হয় ফালৰ পৰা মোক সুবিধা দিছিলে। কিন্তু এতিয়া মই পৰামৰ্শ হিচাপে যদি দিব লগা হয়, তেতিয়াহ'লে মই এইটোৱে ক'ম, এ বজাৰখন ধৰিব লাগে। যদি ভাবি লয় এজন মানুহৰ মাজতে বহুকেইটা শিল্প লুকাই থাকিব পাৰে, গতিকে হয় কোনোবাই গান গাই ভাল পায়, কোনোবাই ছবি আঁকি ভাল পায়, কিন্তু একেজন মানুহৰ মাজতে কেতিয়াবা গোটেইকেইটা গুণেই থাকিব পাৰে। কিন্তু নিজে হয় জুখি চাব লাগে যে মই কোনটো কথাত আচলতে প্ৰকৃততে মই পাৰ্গত, বেছি হয় পাৰ্গতালি মোৰ আছে, সেই বিষয়টো হয় ধৰি লৈ পেলাই বজাৰখন বিচাৰিব লাগে, আৰু নিজে স্বাৱলম্বী হ'ব বাবে জড়িত হ'ব লাগে, চেষ্টা কৰিব লাগে। আজিকালি চৰকাৰী ভাৱেও বহুতো শিল্পী কলা কুশলী সকলৰ বাবে কিছুমান আঁচনি আছে, কিছুমান সুবিধা আছে। সেই সুবিধাবিলাক আমি নেপালো বুলি বহি থাকিলে নহ'ব, সেই সুবিধাবিলাক ল'ব লাগে। সেই সুবিধাবিলাকৰ হয় বিষয়ে জানি বুজি ল'ব লাগে, পঢ়িব লাগে, নাজানিলে দুজনক সুধিব লাগে। বহুত সুবিধা হয় আছে, হয় থলুৱা হয় হস্তশিল্পী নিশ্চয় বিলাক সুবিধা আছে। নিশ্চয়। দিগন্ত দা, যিহেতু শিল্পকৰ্মৰ সৈতে আমাৰ অসমতো প্ৰতিষ্ঠান, মানে বিদ্যায়তনিক প্ৰতিষ্ঠান ইতিমধ্যে আছেই। আমাৰ হয় যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে তাত শিকে, আৰু আমি জানো যে তেখেতসকল আপোনাৰ সৈতেও মানে বিভিন্ন ক্ষেত্ৰত জড়িত, বহু ছাত্ৰ ছাত্ৰী। এতিয়া কথাটো হয় হ'ল যে এই বিদ্যায়তনিক দিশটো আপুনি কিমান জৰুৰী বুলি ভাবে, যে এজন মানুহ যদি ধৰি লওক বিদ্যায়তনিক দিশত আগবাঢ়িব নোৱাৰে শিল্পকৰ্মৰ, তেখেতে নিজাববীয়া প্ৰচেষ্টাত আগবাঢ়িব পাৰে নে নাই, সেই বস্তুটো হ'লে ভাল হয় বিদ্যায়তনিক মানে আচলতে কথা বতৰা? মই কওঁ, বিদ্যা কেতিয়াও হয় অথলে নাযায়, বিদ্যা ল'ব হয় হয় লাগে, বিদ্যা হয় ল'ব লাগে। আৰু যদি বিদ্যা নলয়, তেতিয়াহ'লে মোৰ নিচিনা হ'ব, কষ্টকৰ হ'ব জীৱনটো। হয় আচলতে মই যিটো বিষয় মই ভাল পাইছিলো, সেইটো আছিলে চিত্ৰকলা। চিত্ৰকলাৰ হয় সৰুতে আৰ্ট স্কুলত গৈছিলো, দুই এজন বিশিষ্ট গুৰুস্থানীয় ব্যক্তিৰ পৰা পৰামৰ্শ লৈছিলো। তাৰ বাহিৰে কিন্তু মই এই আৰ্ট বিষয়টোত বা এই স্কাল্পচাৰ বিষয়টোত মই পাঠ্য গ্ৰহণ কৰিবৰ বাবে মানে মোৰ সুবিধা নহ'ল, কিবা প্ৰকাৰে নহ'ল। হয় হয় আৰু সেইটো হয় নোহোৱাৰ কাৰণে কেতিয়াবা মোৰ অসুবিধা হৈ যায়। হুম হুম হয় মোৰ জোখ মাখত কেতিয়াবা খেলি মেলি লাগি যায়। আৰু হয় গতিকে বহুত কথা আছে, কিছুমান মেটেৰিয়েলছৰ কথাও আমি গম নাপাওঁ, কেনেদৰে ব্যৱহাৰ কৰে। হয় এতিয়া ফাইবাৰত আমি হয় আজি ফাইবাৰ বা ব্ৰঞ্জত আমি মূৰ্তি বনাই আছো, কাম কাজ হয় কৰি আছো, কিন্তু এইবিলাকৰ বিষয়ে কোনোবাইতো ক'ব লাগিব। এইবিলাকৰ প্ৰয়োগৰ নিশ্চয় বিষয়ে, প্ৰয়োগশৈলীৰ বিষয়টো কোনোবাই আমাক জনাব লাগিব। আৰু যেতিয়া আমি হয় পাঠ্যক্ৰম আমি গ্ৰহণ কৰিম, তাৰ পৰা কিন্তু আমি যথেষ্ট কথা আমি জানি বুজি লৈহে এইসমূহ কামত আমি আগবাঢ়িম। আমি নজনাকে আগবাঢ়িছিলো, তাৰ ফলত মানে হয় হয় বহুতো মানে অসুবিধাত ভুগিব লগা হৈছিলে। হয় হয় এতিয়াও পঢ়িছো, এতিয়াও সময় হয় উলিয়াই যিমান পাৰো পঢ়া হয় শুনা কৰিছো। আৰু পঢ়া শুনা হয় যিহেতু হয় শেষ নাই, গতিকে যিটো মোৰ হয় এতিয়া বিশেষকে প্ৰয়োজন হয়, সেই বিষয়টোৰ ওপৰত মই এতিয়াও পঢ়া শুনা কৰো। পঢ়া শুনা হয় কৰিহে কাম কাজ খিনি আগুৱাই নিওঁ। হয় নিশ্চয়। মানে আচলতে আপোনাৰ যি সেই বিদ্যায়তনিক দিশ, সেই বিষয়ত আগবাঢ়িলে হয়তো এনেকুৱা ধৰণৰ আপুনি ক'ব বিচৰা কথাটো যে অকনমান পথটো সহজ হয়।
আপুনি যিটো পথটো ধৰি সহজ লওক হৈ পৰে। হয় 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 নিশ্চয়। আৰু দিগন্ত দা, আমাৰ অন্য এটা কথা হ'ল যে আপুনি সুৰ, শব্দ, শিল্প সকলোৰে সৈতে জড়িত আচলতে। আপুনি নিজেই বাদ্যযন্ত্ৰও বজায়, নিজে গীত সুৰ কৰে অলপ চলপ আপোনাৰ, হয় নাই গতিকে আপুনি ভাস্কৰ্য শিল্পৰ লগত জড়িত, বলুকা শিল্পৰ সৈতে জড়িত, ইয়াৰ লগতে আপুনি নিজে ভিডিঅ' এডিটিঙো কৰে, আমি গীত এটি দেখিলো, লগতে আপুনি এনিমেশ্যনো কৰে। এতিয়া কথাটো হ'ল যে সকলোৰে প্ৰযুক্তি বেলেগ ধৰণৰ, সকলোৰে আপোনাৰ কলা বেলেগ ধৰণৰ, এই গোটেই কলাসমূহৰ মাজত আপুনি যোগসূত্ৰটো কেনেকে স্থাপন কৰে, বা আপুনি ইটো মিডিয়ামৰ পৰা সিটো মিডিয়াম, যিহেতু প্ৰত্যেকটোৱেই নিজৰ নিজৰ ঠাইত অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আৰু বৰ বহল বিষয়। হয় প্ৰত্যেকটো হয় বিষয়ত আপোনাৰ দেখিছো যে শেহতীয়াকে আপুনি যিটো ভিডিঅ' এডিটিং কৰিলে, আপুনি আপোনাৰ পৰা জানিব পাৰিলো যে এইটো অত্যন্ত আপুনি কম টেকনলজি ব্যৱহাৰ কৰি পেলাই কৰিছে। কম টেকনলজি মানে কি, আপোনাৰ যান্ত্ৰিকভাৱে বহু মেচিনেৰী তাত ইউজ হোৱা নাই, আপুনি হয় থাউকতে পোৱা বস্তুসমূহ ব্যৱহাৰ কৰি কৰিলে যতনসমূহ, তাৰ লগতে আপোনাৰ এনিমেশ্যন কৰিলে, চেন এনিমেশ্যন, চেণ্ড আৰ্ট, এই গোটেই বস্তুসমূহৰ মাজত আপোনাৰ ইটো মিডিয়ামৰ পৰা সিটো মিডিয়ামলৈ আপুনি যাওঁতে বা যোগসত্ৰ কেনেকে ধৰণে স্থাপন কৰে? আচলতে প্ৰতিটো শিল্পই হৈছে ইটো সিটোৰ পৰিপূৰক। তাক হয় গতিকে অলপ অলপ জ্ঞান যদি সকলোৰে হয়, তেতিয়াহ'লে অলপ অলপ হয় জ্ঞান হলেই হ'ব, মানে শেষত কিবা হয় এটা ভাল শিল্প এটা ওলাব বুলি মোৰ বিশ্বাস আছে। সৰুতে আচলতে মই হয় হয় অভিনয় কৰিছিলো, নাটকৰ প্ৰতি খুব মানে নাটকৰ পোক বুলি কয় যে, এই তেনেকুৱা ধৰণৰ হয় আছিলো। হয় আৰু আমাৰ বিহপুৰীয়া হয় অঞ্চলটো এনেকুৱা ধৰণৰ অঞ্চল যে নাট্য সাধনাৰ এটা প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি অসমৰ ভিতৰতে। নিশ্চয় গতিকে হয় হয় বিহপুৰীয়াতে সৰুতেই নাটকৰ সেই পৰিৱেশ পাইছিলো। আৰু হয় নাটকক কোৱা হয় যে 64 কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা বুলি কোৱা হয়, নহয় জানো? গতিকে হয় হয় 64 হয় কলাই অভিনয়ত হয় বিৰাজ কৰে, নাটকত থাকে 64 কলা, সেয়া সমৰ কলাই হওক, চিত্ৰকলাই হওক, হয় ৰূপসজ্জাই হওক, হয় বিভিন্ন দিশ থাকে নহয় হয় নে? গতিকে হয় হয় এগৰাকী হয় নাট্যশিল্পীয়ে প্ৰতিটো হয় বিষয়তে অলপ অলপ জ্ঞান আয়ত্ব কৰে। গতিকে হয় ময়ো সেই ধৰণে প্ৰতিটো ক্ষেত্ৰতে অলপ অলপ জ্ঞান আয়ত্ব কৰিছিলো। যেতিয়া নাটক কৰিবলৈ ললো, তেতিয়া মানে ভাবিলো যে কেতিয়াবা যদি ৰেডিঅ'ত কথা কব পাৰো, আৰু কেতিয়াবা যদি মই হয় টিভিত ওলাই যাওঁ, মানুহে মোক বিৰাট ভাল হয় পাব আৰু বাবা দিব। সেই হেঁপাহটো হয় সেই তেতিয়াই জাগিছিলে। তাৰপিছত যেতিয়া মই হয় আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক হিচাপে মই প্ৰথম সোমালো যুৱবাণীত, হয় হয় তেতিয়াহে গম পাইছো যে ৰেডিঅ'ত আচলতে এনেকে কথা কোৱা হয়। আৰু তাত হয় ৰেডিঅ'ত সোমোৱাৰ লগে লগে ভাষা কেনেকে মাৰ্জিত কৰিব লাগে, ভাষাটোৰ ওপৰতো কিছু জ্ঞান মই তাৰ পৰা লাভ কৰিলো। ফ্ৰীতে পালো হয় সেইটো জ্ঞান। ভাষাটো শুদ্ধকে ক'ব হয় লাগে কেনেকৈ, ভাষাটো ব্যৱহাৰ কৰোতে কেনেকুৱা কেনেকুৱা ধৰণৰ, বা মিডিয়াত যেতিয়া সাধাৰণতে কথা কোৱা যায়, তেতিয়াহ'লে সেই কথাবিলাক কেনেধৰণৰ হ'ব লাগে, কাক কাক আঘাত কৰিব হয় নালাগে, কোনটো কথা কোনটো হয় সময়ত উত্থাপন কৰিব লাগে, এই বিষয়ে আদিপাতটো মই ৰেডিঅ'ৰ পৰা পাই গলো। হয় হয় ৰেডিঅ'তে গোটেইকেইটা বিভাগতে প্ৰায় সোমালো। ৰেডিঅ'ত বাতৰি পঢ়ি পেলাই সেইখন ৰেডিঅ'ৰ পৰা আহি মই হয় কাম কৰিলো। এখন হস্পিটেলত মই চাকৰি কৰিলো কিছুদিন, হয় পাব্লিক ৰিলেচন অফিচাৰ হিচাপে। তাত দেখিলো যে হয় উট কটা আৰু তালু ফটা পেচেণ্ট বিলাকক অ কেনেদৰে অপাৰেচন কৰা হয় বিনামূলীয়াকৈ। হয় হয় স্মাইল ট্ৰেইন বুলি এটা প্ৰজেক্টৰ জৰিয়তে ডক্টৰ সীমাৰেখা দেৱী তেখেতে মোক লৈ হয় গ'ল। হয় বাইদেউ আছিলে শিল্প মনৰ। গতিকে মই হয় সেই ক্ষেত্ৰখনত বিশেষকে কচমেটিক চাৰ্জাৰীৰ কথা শিকিলো। কচমেটিক চাৰ্জাৰী হয় আচলতে প্ৰয়োগবিলাক কেনেদৰে হয়, তাৰ পৰা কিছু আইডিয়া পালো। প্লাষ্টিক চাৰ্জাৰী হয় কেনেদৰে হয়, হয় তাৰ পৰা কিছু আইডিয়া পালো। গতিকে কিছুমান এনেদৰে অলপ অলপকে জ্ঞান লৈ আহিছো। তাৰপিছত আহি হয় যেতিয়া মই নিউজ লাইভত, ৰামধেনু চেনেলটোত মই প্ৰডিউচাৰ হিচাপে মই তাত যোগদান কৰিলো, তেতিয়াতো আৰু হয় এটা বেলেগ ধৰণৰ পৰিসৰ পাই গলো। তাত স্ক্ৰীন দেখিলো, গ্ৰীণ স্ক্ৰীনত কেনেদৰে কাম কৰা হয়, গ্ৰাফিক্স কেনেকৈ কৰা হয়, সেইবিলাকো হয় লাহে লাহে শিকিব লগা হ'ল। হয় গতিকে প্ৰতিটো কামৰ পৰাই কিবা কিবি নতুন নতুন শিক্ষা পোৱা যায়। গতিকে প্ৰতিটো হয় নতুন শিক্ষা কিন্তু ইটোৱে সিটোক মোক সহায় কৰিছে। এতিয়া মই যে আজি প্ৰস্থেটিক মেকআপ কৰি আছো, মোক সহায় কৰিছে সেই হয় যে আজি কিছু বছৰৰ কাৰণে মই ডক্টৰ সীমাৰেখা দেৱী বাইদেউৰ সৈতে যে মই কিছুদিন কাম কৰিলো, হয় ওঠ কটা তালু কটা ৰোগীসকলক কেনেদৰে শুশ্ৰূষা কৰা হয়, কি ধৰণৰ হয় ডক্তৰী শিল্পৰে, মানে তুমি এটা কথা ভাবি চোৱা, ল'ৰাজনৰ হয় জন্মৰ পৰা ওঠখন কটা, দেখিবলৈতো হয় ওঠখনটো ফলা হৈ থাকে। যেতিয়া নিশ্চয় ওঠখন ইয়াত অপাৰেচন কৰি জইন দিয়া হ'ব হয় বলপূৰ্বকভাৱে, তাত কিমান এটা আৰ্টিষ্টিক প্ৰভাৱ এটা লাগিব। সেই ডক্তৰ গৰাকীৰ হাতখন নিশ্চয় কিমান নিখুঁত হ'ব লাগিব তাৰমানে, নহয় নে বাৰু? নিশ্চয় গতিকে নিশ্চয় সেই নিশ্চয় নিশ্চয়
জীৱন্ত ভাস্কৰ্য যিসকল মানুহে কৰি আছে তেওঁলোকৰ পৰা আমি হয়, হয়, অকণমান কিবা এটা ল'ব পাৰো। গতিকে নিশ্চয় নিশ্চয় প্ৰতিটো নিশ্চয় বস্তুৰ পৰা প্ৰতিটো কামৰ পৰা জীৱনত অলপকে শিক্ষা লৈ আহি এইখিনি পৰ্যায় পাইছোহি আৰু বহুত বাকী আছে। নিশ্চয় 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 কিন্তু দিগন্ত দা আমি জানো যে আপুনি যিখন ক্ষেত্ৰৰ সৈতেই জড়িত নহয় কিয় তাত নিজৰ এক চিনাকি থৈ যাবলৈ সক্ষম হৈছে আৰু প্ৰস্থেটিক মেকআপৰ কথা যিহেতু আপুনি উলিয়াইছে গতিকে আমি আপোনাৰ প্ৰস্থেটিক মেকআপৰ এটি চমু ভিডিঅ' চাই লওঁ যাতে আমাৰ দৰ্শকসকলে বহুতে হয়তো নাজানিব পাৰে যে প্ৰস্থেটিক মেকআপ কি হয় আৰু সাম্প্ৰতিক সময়ত প্ৰস্থেটিক মেকআপ অত্যন্ত জৰুৰী বিষয়। আপুনি ক'ত কৰিছিলে হয়তো বহুতে জানে, চৰিত্ৰসমূহ দেখিছে কিন্তু আপুনি কৰা বুলি হয়তো গম নাপায়। গতিকে সেই বিষয়লৈ আমি পিছত আহিম, প্ৰথমে ভিডিঅ'টো চাই লওঁ। ঠিক মই আছে। এতিয়া আছো পূৰ্ণ শিল্পমত। পাছফালে দেখিছে চাগে মোৰ এটা বিশেষ চৰিত্ৰৰ অভিনয় কৰিবৰ বাবে এটা বিশেষ লোকৰ বাবে আহিছো ইয়াত, য'ত মোক সহায় কৰিব দিগন্ত মাধৱ গোস্বামী। আপোনালোক সকলোৱে চিনিয়ে পাই চাগে কাৰণ তেওঁ ইতিমধ্যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টত কাম কৰি আছে। কিন্তু তেওঁৰ এই বিশেষ গুণটো আজি দুদিনমানৰ পৰা মই গম পাই মোৰ এই চৰিত্ৰটোৰ বাবে সহায় বিচাৰি আজি আহিছো আৰু আপোনালোকে গোটেই প্ৰক্ৰিয়াটো দেখিব আজি কিদৰে আচলতে আমাৰ বিশেষ বিশেষ চৰিত্ৰসমূহক বেলেগ ধৰণৰ ৰূপ দিবলৈ কেনেকৈ আমি কাম কৰো। আৰু মোৰ জনাই খুব ভাল লাগিব যে কালি আচলতে আমি অকণমান সৰুকৈ চেষ্টা এটা কৰিছিলো আৰু সেই অকণমান চেষ্টাতে এটা বেলেগ এটা ৰূপ দেখিছিলো নিজৰ, যিটো মই আজিলৈকে কেতিয়াও দেখা নাই। গতিকে আপোনালোক সকলোৰে লগত পুনৰ এবাৰ সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছো। আমি আৰম্ভ কৰো। হয়, দিগন্ত দা, আমি যিহেতু ভিডিঅ'টি চালো আৰু প্ৰস্থেটিক মেকআপ সম্পৰ্কে ইতিমধ্যে চাগে দৰ্শকসকলেও অনুমান কৰিব পাৰিছে। আপুনি জুবিন গাৰ্গ দাৰ দুইখন ছবিতে আপুনি শেহতীয়াকৈ প্ৰস্থেটিক মেকআপৰ জৰিয়তে কেইবাটাও চৰিত্ৰ ৰূপায়ণত সহায় কৰিছে। ইয়াৰ লগতে বেহাৰবাৰী আউটপোষ্টৰ এটা চৰিত্ৰ আমি শেহতীয়াভাৱে দেখিলো আপোনাৰ হাতৰ পৰশেৰে বৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। এতিয়া কথাটো হ'ল যে এই প্ৰস্থেটিক মেকআপৰ চিন্তাটো আপোনাৰ মনলৈ কেনেকে আহিলে আৰু মানে প্ৰস্থেটিক মেকআপটো এটা মানে ভৱিষ্যত কি প্ৰস্থেটিক মেকআপৰ? চিন্তাটো আহিলে ভাওনাৰ পৰা। হয়, আমি সৰুৰ পৰাই ভাওনা কৰিছিলো আৰু ভাওনাত মানে মই সদায় মানে এনেকুৱা হয় মেকআপৰ দায়িত্ব প্ৰায় মোৰ থাকে আৰু তেতিয়াৰ পৰা মানে মেকআপৰ দায়িত্বটো লওঁ আৰু তেতিয়া মানে কি হয় বিশেষকে ৰাক্ষসৰ চৰিত্ৰ যদি কিবা হয় বা এনেকুৱা ধৰণৰ নিগেটিভ চৰিত্ৰ যদি কেতিয়াবা হয় অকণমান এক্সেপশ্যনেল কিবা যদি কৰিব লাগে তেতিয়াহ'লে মই এই ভাৱৰীয়া সকলৰ মুখত কিছুমান বস্তু প্ৰয়োগ কৰি চাইছিলো। তাৰপিছত শেহতীয়াকৈ চকুৰ চমক দিবৰ বাবে আচলতে চেষ্টা কৰিছিলো। শেহতীয়াকৈ জুবিন গাৰ্গে যেতিয়া প্ৰথম মিছন চাইনা ছবিখন কৰিলে তেতিয়া জুবিন দাই ক'লে এনেকুৱা পবিত্ৰ আভাৰ
তই কটা মূৰ এটা তই বনাই দিব লাগিব, আৰু তাৰ লগতে হয়। কটা হাত এনেকুৱা লাগে, আৰু কটা দাগ চাগ তেজ পোজ এইবিলাক লগাই দিব লাগে। মই কলো যে মই হয়। ভাওনাতহে কৰো, মই ইয়াত পাৰিম জানো? মই নাটকতে কৰো, হয় নাটক ভাওনাতে হয় কৈছো, চিনেমাত কৰি পোৱা নাই নহয়। বোলে পাৰিবি, এইটো হয় প্ৰস্থেটিক মেকআপ কৰিবই লাগিব। তাৰপিছত হয় কৰিলো। মোৰ লগত আছিলে মোৰ বন্ধু এজন আছিলে, তেওঁ ভাস্কৰ্য শিল্পী, খুব ভাল, সুন্দৰ, নিখুঁত হাত, তেওঁ বিনোদ বৰা। বিনোদক আহি কলো হয় যে হয় এনেকুৱা এনেকুৱা কৰিব লাগে, আমি এনেকুৱা কেইটামান জুবিন গাৰ্গৰ চিনেমাৰ বাবে আমি কাম কৰিব লাগে। সি ক'লে পাৰিম, আপুনি থাকিলে পাৰিম। তাৰপিছত আমি লগ হৈ তেনেকে কৰিলো। সি মানে প্ৰথম মানে মিছন চাইনাত সেইখিনি কাম কৰা হ'ল। তাৰপিছত হয় কাঞ্চনজংঘা ছবিখনত প্ৰস্থেটিক মেকআপৰ কাম কৰা হ'ল। ইয়াৰ পিছতে বহুকেইখন ছবিত কৰিবলৈ পালো। ভাস্কৰ হাজৰিকাৰ আমিষ বুলি ছবিখনতো প্ৰস্থেটিক মেকআপৰ সুবিধা পালো। ইয়াৰ লগে লগে আহি আছে হয় ডক্টৰ বেজবৰুৱা। গম পাইছে ডক্টৰ বেজবৰুৱাটো এটা জনপ্ৰিয় অভিনেতা আদিল হুছেইনৰ মুখত এটা বিশেষ প্ৰস্থেটিক মেকআপ মই কৰাৰ বাবে সুবিধা পালো। নিশ্চয় আৰু হয় আমাৰ অৰুণাচলৰো 2-এখন ছবিত তেনেধৰণে মই কাম কৰিছো। কভিডৰ পৰিস্থিতিৰ বাবে এতিয়ালৈকে দৰ্শকৰ চকুৰ আগলৈ অহা নাই, কিছু দিনৰ পিছতে আহিব। গতিকে হয় মই ভাবো যে আমি অসম মুলুকৰ পৰাই কিন্তু প্ৰস্থেটিক মেকআপৰ জৰিয়তে বহুত কিবা কিবি কাম কৰিব পাৰো। আমি দেখা পাওঁ হয় যে অমিতাভ বচ্চনৰ 'পা' ছবিখনৰ কথা মই সদায় কওঁ, দক্ষিণৰ আই হয় ছবিখনৰ কথা কওঁ, কামাল হয় হাছানৰ অভিনয় কৰা ছবিবিলাকৰ 'চাচি-420' পৰা আৰম্ভ কৰি 'দশাৱতাৰ' হওক, কিবা হওক, প্ৰত্যেক ছবিতে দেখা হয় যায় যে বাহিৰৰ পৰা আৰ্টিষ্ট আহে, বিদেশৰ পৰা হয় আৰ্টিষ্ট আহি পেলাই এই প্ৰস্থেটিক মেকআপৰ ভাগটো কৰা হয়। আমাৰ হয় ইণ্ডিয়াতো, আমাৰ ভাৰতবৰ্ষখনতো এনেকুৱা বহু কেইগৰাকী শিল্পী আছে যিসকলে শেহতীয়াকৈ কিছু কাম কৰিছে। তাৰ ভিতৰত খুব ভাল কাম কৰা ৰচন নাগ বুলি এগৰাকী আছে। তেখেতৰ কামবিলাক খুব ধুনীয়া, হয় ভাৰতীয় মূলৰ আৰ্টিষ্ট। গতিকে আমি ভাবো হয় যে আমি অসমতে থাকিনো আমাৰ অসমীয়া চিনেমাৰ বাবে, অসমীয়া নাটকৰ বাবে আমি কিয়নো প্ৰস্থেটিক মেকআপ কৰিব নোৱাৰো? শিল্পীবিলাকো একেইহে, আমাৰ দৰেহে তেজ মঙহৰ, আগ্ৰহটো তেওঁলোকৰ বেছি নিশ্চয় হয়তো এই বিষয়ত। নিশ্চয় বিলাকতো হয় আজিকালি সকলোতে পোৱা যায়, কাৰণ আজিকালি ইন্টাৰনেটৰ হয় যুগ, নহয় নে বাৰু? আমি হয় হয় নিশ্চয় অৰ্ডাৰ কৰিলে আমাক ঘৰতে আহি দি থৈ যাব। 7 সাগৰ 13 নদীৰ সিপাৰৰ যদি কিবা এটা বস্তু আমি বিচাৰো, তেতিয়াহ'লে ঘৰতে আহি যাব এসপ্তাহ 10 দিনৰ পিছত। উম, নিশ্চয় সকলো বস্তু আমাৰ হাততে পোৱাতে আছে। আমি আগ্ৰহ হয় কৰিব লাগে, শিকিবলৈ আগ্ৰহ কৰিব লাগে। আমাৰ পৰা অসমীয়া ছবি, কিন্তু আমাৰ ইয়াৰ পৰাই অসমীয়া ছবিয়ে কিন্তু নাম কৰিব পৰাকে ওলাই যোৱাৰ সম্ভাৱনা আছে প্ৰস্থেটিক মেকআপৰ ক্ষেত্ৰখনত। গতিকে এনেকুৱা নিশ্চয় সম্ভাৱনা। নিশ্চয় হয়। দিগন্ত দা, যিহেতু প্ৰস্থেটিক মেকআপৰ কথা আপুনি ক'লেই, ইয়াৰ লগতে উম, আমি আপুনি যিহেতু উনুকিয়াইছিলে এটা বিষয়, যে পেছাগত দিশটোৰ বিষয়লৈ আহো। যিহেতু উম, শিল্পকৰ্মৰ চৰ্চা, আমি শিল্প দেখা পাওঁ আমাৰ নামঘৰৰ মাজত, আমি শিল্প দেখা পাওঁ মণিকূটৰ পৰা আৰম্ভ কৰি, মণিকূটৰ আসনৰ পৰা আৰম্ভ কৰি চন্দ্ৰতাপলৈকে, সূতাটোৰ পৰা হয় হয়। আৰম্ভ কৰি ছালখনলৈকে, সকলোতে উম, শংকৰদেৱে যিহেতু আমাক শিল্পকৰ্মৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে, আৰু সেয়া আমাৰ যুগে যুগে সেয়া আমি হয় ৰক্ষা কৰি আহিছো। এতিয়া কথাটো হ'ল যে এই বস্তুসমূহ, যিহেতু আপুনি আমাৰ কেতিয়াবা আমি আজৰি সময়ত চিন্তা কৰিলে দেখা পাওঁ যে উম, কলপাতখিলা আজিৰ ডেটত ডিছপজেবল প্লেটলৈ সলনি হৈছে। কিন্তু হয় হয় হয়। অপ্ৰাসংগিক হলেও আমি স্বীকাৰ কৰিব লাগিব। এতিয়া কথা হ'ল যে উম, ঠিক তেনেদৰে আমাৰ মণিকূটৰ আসনখনৰ যদি চৰ্চা, এয়াও শিল্পকৰ্মই হয়। ইয়াৰ চৰ্চা উম, যদি সঠিকভাৱে হৈ নাথাকে, সকলোৱে যদি ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ মানে বিভিন্ন বৃত্তিৰ লগত জড়িত হয়, এই উম, শিল্পকৰ্মৰ সৈতে চৰ্চাত আগ্ৰহ নাথাকিলে কিন্তু হয়তো কোনোবা এদিন আমি সংকটৰ সন্মুখীন হোৱাটো অৱশ্যাম্ভাৱী। তো হয় গতিকে আপোনাৰ মনত কেনেকুৱা ধৰণৰ, যে পেছাগত দিশটো ইয়াৰ লগত যিহেতু জড়িত, পেছাগত হিচাপে ল'ব নোৱাৰিলে যিকোনো বৃত্তি আগবাঢ়িব নোৱাৰে। গতিকে আপোনাৰ অনুভৱ কেনেকুৱা, যিহেতু আপুনি হাতে কামে জড়িত হৈ আছে? আপুনি ভৱিষ্যত প্ৰজন্মক বা যুৱসকলক কি মানে কি জনাব বিচাৰিব? চিন্তাটো সেই যে তুমি যে অলপ আগতে ক'লা, এই কলপাতখিলাৰ পৰা আমি চিন্তাটো কৰিব লাগে। আচলতে আমি কৰিব জানিব লাগে। হয় আচলতে এতিয়া তুমি হয় ক'লা যে কলপাতখিলা গৈ পেলাই ডিছপজেবল প্লেটলে মানে তাৰ পৰিৱৰ্তন হৈছে। এতিয়া হয় আচলতে এতিয়া এনেকুৱা হৈছে যে কলগছ এজোপাই তুমি দেখিবলৈ, কিমান দিনৰ আগতে চাগে কলগছ এজোপা তুমি দেখিছিলা, কল থোকা লাগি থকা, কলডিল এটা লাগি থকা, কলজোপা নেদেখা তোমাৰ কিমান দিন হৈছে তুমি ভাবি লোৱা। গতিকে হয় হয় আমি যুগ ধৰ্মটো আমি পালন কৰিব লাগিব। যদি হয় আমাৰ এই যে অভাৱটোৰ কথা গম পাইছে, চীনত যদি গম পাইছে, চীন দেশত যদি গম পাইছে হয় যে অসমত গছ কমি গৈছে, অসমত কলপাত নাইকিয়া হ'ল, গতিকে ডিছপজেবল প্লেটৰ প্ৰয়োজন হ'ব, গতিকে আমি ডিছপজেবল প্লেট বনাই পেলাই আমি অসমলৈ পঠাই দিওঁ। হয় অসমৰ মানুহে গামোচা এখন বওঁতে ইমান সময় লাগে, গতিকে উম গামোচাখন আৰ্টিটো এনেকুৱা, আমি 10 মিনিটত এখন গামোচা বনাই দিম,
আমি 2-3 মাহ ৰুব নালাগে এখন গামোচাৰ কাৰণে, 10 মিনিটত আমি হয়। এখন গামোচা বনাই দিয়া কৌশলটো আমি ইয়াতে বনাই লওঁ। সেই চিন্তাখিনি যদি হয়। আমাৰ অসমীয়া ল'ৰা-ছোৱালীয়ে কৰিব পাৰে, চীনৰ পৰা কিয় হয়। ইয়ালৈ মাল আহিব লাগে? চীনৰ পৰা ইয়ালৈ নিশ্চয়। মাল অহাৰ পিছতো অন্ধ্ৰ হয়। প্ৰদেশৰ পৰা মাছ বা এনেকুৱা ধৰণৰ বস্তু অহাৰ পিছতো হয়। আমাৰ ইয়াত দামটো কম হৈ যায়। আমাৰ থলুৱা গামোচাখনতকে তাৰ গামোচাখনৰ দামটো কম হৈ যায়। মানুহে কি চাই আজিকালি? দামহে চাই। নিশ্চয়। হয়, হয়। কামটো চাবই। গতিকে আমাৰ থলুৱা হাতত যেতিয়া যিখন গামোচা সেই টেকনিকটো ব্যৱহাৰ কৰি আমি 10 মিনিটত বনাই দিব হয়। পাৰো, সেই কৌশলটো আমি হয়। নলওঁ কিয়? আমি হয়। সেইখন হয়, হয়। কলপাতখন ডিছপ'জেবল প্লেট হ'বলৈ নিদি সেই কলপাতৰ মৰহি যোৱা গছৰ মৰহি যোৱা মেটেকাৰ পৰা কিবাৰ পৰা এনেকে আহি আমি চিন্তাটো আমি ইয়াত কিয় কৰিব নোৱাৰো? আমিতো কৰিব পাৰো। নিশ্চয়। এতিয়া নিশ্চয়। অসমৰ এজন আৰ্টিষ্টে কাঠত যেতিয়া কাঠ এটুকুৰা হাতুৰি বটাই লৈ কাটি গড় এটা বনাই, গড় এটা তৈয়াৰ কৰিবলৈ হয়। যাওঁতে তেওঁ 3-4 দিন সময় লাগিব মিনিমাম। তেওঁ হাতেৰে চিৰিজ কাগজ মাৰি মিহি কৰি ফিনিচিং দিওঁতে হয়। 3-4 দিন লাগি যাব। হয়। কিন্তু CNC ৰাউটিং মেচিন চাইনাত, তাত CNC ৰাউটিং মেচিনৰ লেজাৰ মেচিন আছে, তাত বহুৱাই দিয়ে। 3D প্ৰিণ্টাৰ আছে, হয়। আজিকালি 3D প্ৰিণ্টাৰত বহুৱাই দিয়ে, অসমৰ এশিঙীয়া গড় হৈ যায়। হয়। 50 হয়। টকা হয়। অসমৰ বজাৰতে উপলব্ধ। গতিকে থলুৱা হয়। হয়। শিল্পী কাঠত হাতেৰে কটা শিল্পীটো অকনমান হেনা হুচা নিশ্চয় হ'ব, মেচিন ফিনিছ এটা নাপায়। নিশ্চয়। সেই হয়। সেই গড়টো 300 টকাত কিনিব নে 100 টকাত তাতকে বেছি ভাল ফিনিচিঙৰ গড়টো পৰ্যটক এজনে ক্ৰয় কৰিব? কথাটো হয় নে নহয়? হয়। গতিকে হয়। চীনত যদি তেনেধৰণৰ মেচিন আছে বা বেলেগ হয়। দেশত যদি তেনেকুৱা ধৰণৰ মেচিন উপলব্ধ হৈছে, সেই মেচিন বিলাক আনিলে আমাৰ কষ্ট, আমাৰ পৰিশ্ৰম বিলাকতো কম হৈ যাব আৰু আমাৰ মনটোও অসমীয়া হয়। থলুৱা হৈ থাকিব। হয়। হয়। আমি হয়। কৰিব হয়। 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 আপোনাৰ কথাটো হ'ল যে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ, মানে প্ৰযুক্তিটো আমি ল'লো আৰু আমি থলুৱা কৃষ্টি সংস্কৃতি, হয়, থলুৱা কৃষ্টি সংস্কৃতিও আমি ধৰি ৰাখিলো। এই দুয়োটাৰ সমন্বয়ত হয়তো আমি আগবাঢ়িলে সুফল লাভ কৰিম। ইয়াৰ লগতে হয়। আপোনাৰ দিগন্ত দা পেছাগত দিশটো কেনেকুৱা ধৰণৰ? আপুনি অলপমান যদি নতুনকে যদি কোনোবা এজন আহি ভাস্কৰ্য শিল্পৰ লগত জড়িত হ'ব বিচাৰে, নাইবা প্ৰস্থেটিক মেকআপৰ সৈতে জড়িত হ'ব বিচাৰে, তেওঁলোকে ইয়াক পেছা হিচাপে ল'ব পাৰেনে আজিৰ তাৰিখত? নিশ্চয় পেছা হিচাপে ল'ব পাৰে। হয়। মই সেইটোৱে কৈছো, কিন্তু সকলো মানুহে সকলো কাম কৰিব পাৰে। মই ভাবিছো হয়। ভাস্কৰ্য হয়। বনাবলৈ বা এনেধৰণৰ ভাস্কৰ্য আমি হয়। যিবিলাক চৰ্চা কৰি আছো সেইবিলাক কৰিবলৈ চিন্তাটো নিশ্চয় কৰিব হয়। লাগিব। চিন্তাটো, কল্পনা হয়। শক্তিটো, সৃজনীশীলতাটো হয়। থাকিব লাগিব। সেইটো হয়। সকলোৰে হয়। হয়। মাজতে থাকি তাক উজ্জীৱিত কৰিব লাগিব। গতিকে নিশ্চয়। যদি নিশ্চয়। কাৰোবাৰ যদি হাত আছে, অভ্যাস কৰক, বাৰে বাৰে অভ্যাস কৰক আৰু নতুন কথা হয়। সময় উপযোগী চিন্তা কৰিবলৈ আৰম্ভ হয়। কৰি দিয়ক। এতিয়া আমাৰ হয়। সদ্যহতে কি ব্যৱহাৰ? আগতে মোক সাধাৰণ উদাহৰণ এটা দিছো যে হয়। জন্মদিন যেতিয়া হয়, যেতিয়া হয়। মোৰ যেতিয়া জন্মদিন হয়, মই সৰুতে দেখা পাইছিলো যে আমাৰ মায়ে গোঁসাই ঘৰত প্ৰসাদ দিলে, তাকে সৰু ল'ৰা-ছোৱালী লগৰ কেইটাক আনিলে, খুৱালে, হেৰি হয়। পায়স অকমান বনালে, কাৰোবাক খুৱালে। কেতিয়াবা এনেই পাহৰি যাওঁ, আমাৰ হয়। বাৰ্থডে কেতিয়া আছিলে পাহৰি যাওঁ। তাৰপিছত যেতিয়া হয়। লাহে জনা বুজা হলো, নাই বাৰ্থডে কাটিবলৈ আমাকো কেক এটা লাগিব। হয়। নিবিচাৰিলেও কোনোবাই কেক এটা আনি দিলেহি, পশ্চিমীয়া সভ্যতা বুলিয়ে কৈছো, তথাপিতো সংস্কৃতি। হয়। আমাৰ ভাল লাগে, হয়। সংস্কৃতি হয়। বুলি হয়। কৈছো। তথাপিতো ভাল লাগে, হয়। মনটো ভাল লাগে যেতিয়া হয়। জন্মদিনৰ দিনা এনেকুৱা ধৰণৰ উপহাৰ এটা পোৱা যায়, দুই এজনে যেতিয়া লগ হৈ পেলাই কেক কাটে, তেতিয়া ভাল লাগে। সিমানতে ঠিক হয়। আছিলে। এতিয়া দেখিছো যে তাতো এটা ব্যৱসায় হৈছে। কেকটো থবলৈ টেবুলত আজিকালি নথয়, কেকটো থবৰ কাৰণে এটা কেক ষ্টেণ্ডৰ প্ৰয়োজন হয়। কেক নিশ্চয়। ষ্টেণ্ড এটা যদি আমাৰ উম। ঠিক বতাখনৰ সমানৰ যদি এটা কেক ষ্টেণ্ড যদি তৈয়াৰ কৰা যায়, মই সাধাৰণ উদাহৰণ এটা দিছো দেই, এগৰাকী শিল্পীৰ বাবে, হয়। হয়। এগৰাকী হস্তশিল্পীৰ বাবে যদি এটা কেক ষ্টেণ্ড যদি সুন্দৰকৈ ডিজাইন কৰিব পৰা যায়, সেই কেক ষ্টেণ্ডটো বিক্ৰী কৰি তত নাপাব। হয়। গোটেই পৃথিৱীৰ মানুহৰে জন্মদিন হয়, গোটেই পৃথিৱীৰ মানুহৰে এনিভাৰ্চাৰী হয়, গোটেই পৃথিৱীতে যোগাযোগ নিশ্চয়। কৰিব পৰাকৈ আজিকালি ইণ্টাৰনেট আছে। গতিকে যোগাযোগ কৰক, হয়। ৰপ্তানি কৰক। ঘৰত থলুৱা হাতেৰে হয়। বনোৱা এগৰাকী শিল্পীয়ে একো নোৱাৰিলেও এই কেক ষ্টেণ্ডটো কিন্তু ধুনীয়াকে বনাব পাৰিব বুলি মোৰ বিশ্বাস আছে। তাৰ পৰা নিশ্চয়। উপাৰ্জন নিশ্চয়। হ'ব লাগে, গতিকে চিন্তাটো কৰিব লাগে আচলতে। খুব হয়। হয়। মানে চিন্তা আৰু হয়। হয়। শিল্প এটা সৃষ্টি কৰিলে নহ'ব, এই শিল্প সত্তাটোৰ পৰা, এই শিল্পটোৰ পৰা কেইজন মানুহ হয়। উপকৃত হ'ব, কোন শ্ৰেণীৰ মানুহ হয়। উপকৃত হ'ব, আৰু কোন হয়। উপকৃত হ'লে মোৰ বেছি ফাইদা হ'ব। হয়। 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 বেছি হয়। ফাইদা হয়। নহয়, মোৰো ফাইদা হ'ব। হয়। অন্ততঃ হয়। হয়। এই ফাইদাটো মানে নিজৰ আন্তৰিক
মনস্তাত্ত্বিকো হ'ব পাৰে যে মই কাম এটা কৰি ভাল হয়। পালো, আজি মোৰ মনটো বৰ ভাল লাগিলে দেই, হয় সেইটোতো হয় ফাইদা আছে। হয় 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 নিশ্চয় নিশ্চয়। আচলতে আপোনাৰ সুযোগৰ সদ্ব্যৱহাৰ আৰু এই যিটো মানে আপোনাৰ সৃষ্টিশীল মন, এই দুটাৰ সমন্বয়ত আচলতে আমি আগবাঢ়িলে এনেকুৱা ধৰণে হয় মানে হয় হয় সফল হ'ব পাৰো। আৰু ইয়াৰ লগতে দিগন্ত দা, এটা বিষয়ে আজিৰ তাৰিখত খুব বেছি চৰ্চা মানে সৃষ্টিশীল মানুহসকলক লৈ, যিহেতু আপুনি সেই ক্ষেত্ৰখনতে জড়িত, ক্ৰিয়েটিভ ব্লগ বুলি এটা খুব সততে শুনা যায় যে সৃষ্টিশীল ৰুদ্ধতা, যে কেতিয়াবা আপোনাৰ সৃষ্টিকৰ্মৰ লগত জড়িত হৈ যে নতুন সৃষ্টি এটাৰ কাৰণে মানে আমি আকৌ চিন্তা কৰিব নোৱাৰা হৈ যাওঁ, হয়তো কেতিয়াবা হতাশ হৈ যাওঁ বা অন্য কিবা কাৰণৰ মানে জৰিয়তে। এতিয়া কথা হ'ল যে সৃষ্টি কৰ্মৰ লগত জড়িত বিভিন্ন মানুহে এই হতাশা বা এনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁৰ হয়তো কোনোবা এটা পেচা বা অভ্যাস সেই বস্তুটো এৰি দিব লগা হয়। এতিয়া কথাটো হ'ল যে হতাশা সকলো বস্তুতে আহে, কিন্তু সৃষ্টিশীল বস্তুত যেতিয়া হতাশা আহে তেতিয়া নতুন সৃষ্টি এটা কৰিবৰ কাৰণে আগ্ৰহ কমি যায়। আপুনি তেওঁলোকসকলক সেই হতাশাৰ পৰা উদ্ধাৰ হ'ব, মানে মুক্ত হ'বৰ কাৰণে কি মানে পৰামৰ্শ দিব বিচাৰে? আচলতে হতাশাটো মই নিজে মোৰ জীৱনত মই কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। মোৰ বহুত বেয়া দিন বুলি কয় যে, বেয়া দিন মোৰ জীৱনত হয় হয় বহুত গৈছে। আৰু এই হয় COVID-19 এই সংক্ৰমণে বেয়া দিন সকলোকে আনিছে, সকলোলৈকে হয় হয় নিশ্চয় বেয়া দিন আনিছে। গতিকে মোৰ বেয়া দিন খিনিৰ লগত মই হয় আনৰ বেয়া দিন ৰিজালে নহ'ব, হয়নে বাৰু? হয় হয় গতিকে আমি কিয় হ'ব হয় হয় লাগে? হয় যুগ ধৰ্ম সদায় মানি চলিব লাগিব। মোৰ আজি হাত দুখন আছে, আজি মোৰ হাত দুখন হয় আছে কাৰণে মই কৰ্ম এটা কৰি আছো। কিন্তু কাইলৈ হয় যদি হয় কিবা এটা এক্সিডেণ্টত মোৰ হাত দুখন নোহোৱা হৈ যায়, হয় তেতিয়াহ'লে হয় কি মই আজিৰ পৰা মই মূৰ্তি বনাব নোৱাৰিম আৰু তেনেকুৱা হয় হৈ যাব নেকি? তেতিয়া সেই দিনলৈকে মই হতাশ নহওঁ। তেতিয়া মই বেলেগ এটা চিন্তা কৰিম যে হাত দুখন নোহোৱাকে মই কি কাম কৰিব পাৰো। হয় কাৰণ হয় এনেকুৱা ধৰণৰ মানুহৰ সংগ মই পাইছো। মোৰ হয় সেই ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছো। গতিকে আজি মই এই দুখন হাতেতো অকল মূৰ্তি বনাবৰ কাৰণে এই দুখন হাত ভগৱানে সৃষ্টি কৰি দিয়া নাই। হয় এই দুখন হাতেতো হয় মই হয় ইচ্ছা কৰিলে মই কাটিব পাৰো। হয় নিশ্চয় নিশ্চয়। আজি কোনোবা এগৰাকী শিল্পীয়ে যদি নিজৰ কাম অভিনয় কৰিছিলে, চাপ'জ তেওঁ অভিনয় কৰা হয় সুবিধা নাইকিয়া হৈ গ'ল, কিন্তু তেওঁ ঘৰ চলিব লাগে, সেইকাৰণে তেওঁ মাংস কাটিলে। হয় মাংস কাটাৰ কাৰণে সেইটোতে চকু পানী বোৱাই সেই শিল্পীজনক হতাশালেহে ঠেলি দিয়া হ'ব যে এইটো নিশ্চয় কাম কৰিব নিশ্চয় নালাগে। নিশ্চয় সেইটো নেকি? সেইটোতো নহয়। এইটো কাম কৰিব লাগে। তোৰ হয় হাত দুখন অকল এক্টিং কৰিব দিয়া নাই। যদি তুমি নিশ্চয় যদি মাংস কাটিও মাংস বিক্ৰী কৰি যদি তুমি কিমান পইচা উপাৰ্জন কৰিছা, সেইটো হয়তো তুমি হয় অভিনয় কৰাটোৰ উপাৰ্জনতকে তাতকে দুগুণ হলেও নিশ্চয় কম নহ'ব। হয় হয় সম্ভাৱনাটো হয় আছে, সেই দিশত যাবলৈ কেতিয়াও হয় এলাহ, কেতিয়াও লাজ কৰিব নালাগে। মই ভাবো হয় এনেধৰণৰ কৰ্মোদ্যম হৈ পৰিলে অসমীয়া ল'ৰা ছোৱালীয়েও বহুত কাম কৰিব পাৰিব, বিভিন্ন ধৰণৰ চৰ্চা কৰিব পাৰিব। নিশ্চয় মোৰ নিশ্চয় বহু কেইগৰাকী শিল্পীয়েও এনেধৰণৰ হয় যি অভিনয় কৰিছিলে, কোনোবাই হয়তো গান গাইছিলে, তেনেধৰণৰ শিল্পীসকলেও এতিয়া দোকান পোহাৰ দিছে, নিজে স্বাৱলম্বী হৈছে, হয় কিন্তু তেওঁলোকে লাজ কৰা নাই। হয় গতিকে তেওঁলোকে হয় যদি হয় কৰা নাই, হয় মই নিশ্চয় নিশ্চয় নিশ্চয়। আচলতে দিগন্ত দা, সেই বিষয়েহে যিহেতু আপুনি দেখোতেও আমি গম পাওঁ অত্যন্ত হাঁহিমুখীয়া আৰু অত্যন্ত পজিটিভ আচলতে। সেই বিষয়ত সদায় যিহেতু সৃষ্টিশীল, হয় 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 নিশ্চয়, সেই বিষয়ে আমি আপোনাৰ লগত পাতিলো। এতিয়া অন্য এটা বিষয়লৈ আহোঁ। কেইবাজনো আপোনাৰ বাঁহী শুনিবলৈ মন আছে, ৰিকুৱেষ্ট পঠিয়াইছে, আৰু তাৰ লগতে আপোনাৰ মিমিক্ৰি, আপোনাক বিশেষভাৱে জনা কেইবাজনেও আপোনাৰ মিমিক্ৰি চাবৰ কাৰণে মানে অনুৰোধ পঠিয়াইছে। এতিয়া কথাটো হ'ল যে তাৰ সেই বিষয়সমূহলৈ যোৱাৰ আগত আপোনাৰ এটা কথা আমি জানিব বিচাৰো যে আপোনাৰ নিজক প্ৰকাশ কৰাৰ আপুনি বিভিন্ন ধৰণৰ মাধ্যম আছে আচলতে। আপুনি ভাস্কৰ্য শিল্প বা আপোনাৰ সৃষ্টিশীল মনটোক প্ৰকাশ কৰাৰ এই গোটেই নাটক কৰে, আপুনি গীত ৰচনা কৰে, সুৰ কৰে, ভাস্কৰ্য শিল্প, বলুকা শিল্প, এই সমূহ বিষয়ৰ ভিতৰত আপুনি মানে কোনটো বিষয়ত নিজকে সকলোতকৈ বেছি সমৰ্পণ কৰিব পাৰে বা নিজৰ মনটোক মানে মানে যিহেতু এনেকুৱা হয়, আপুনি বিভিন্ন এনিমেচনো কৰে। হয় হয় কেতিয়াবা এনেকুৱা হয় যে একেটা কাম কৰি কৰি অশান্তি লাগে নহয়। কেতিয়াবা মূৰ্তি এটা যদি হয় বনাই হয় আছো, বনাই হাত চাত বিষাই গ'ল, মন চন বেয়া লাগিলে, বিচনাখনতে বহি লৈ হয় পেলাই সুৰ এটা গুণগুণাবলৈ চেষ্টা কৰো। কথা নিশ্চয় কেইটামান, নিশ্চয় কেতিয়াবা যদি হয় বহুত দেৰি থিয় হৈ থাকি কিবা এটা কাম কৰি বেয়া লাগিলে, তেতিয়াহ'লে হয়তো বহি পেলাই কবিতা এটাকে লিখিলো, নাটকৰ স্ক্ৰিপ্ট এটাকে হয় হয় লিখিলো। হয় মানে প্ৰতিটো সময়তে মই বেলেগ বেলেগ, চবৰে হয় এনেকুৱা।
যে একেটা হয়, কামকে হয়। কৰি থাকি শান্তি লাগে কেতিয়াবা। হয়, হয়। গতিকে হয়, হয়। এনেকৈ সুধিলে মই ক'বলৈ অসুবিধা হ'ব কোনটো মই বেছি সময় দিওঁ বুলি ক'বলৈ। গতিকে হয়, চবতে হয়। আলোচনা কৰি হয়, থাকো। হয়, হয়। হয়, হয়। আৰু দিগন্ত দা এটা বস্তু আমি যিহেতু আপোনাৰ বিভিন্ন মাধ্যমত আপোনাৰ দেখা পাওঁৱেই যে সৃষ্টিশীল কাম আপোনাৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ সৃষ্টিশীল কামসমূহ আপুনি কৰি আছে পূৰ্ণ শিল্পমৰ জৰিয়তে। এনেকুৱা হয়। ধৰণৰ কামসমূহৰ বিষয়ে দুটামান যদি আপুনি উনুকিয়াব পাৰে আৰু ইয়াৰ মানে আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ আপোনাৰ শিল্পকৰ্ম কোনোবাই কিনিব বিচাৰিলে বা ক্ৰয় কৰিব বিচাৰিলে কেনেকে ধৰণে কিনিব পাৰে, কি কি বস্তু আপুনি তাত নিৰ্মাণ কৰে, তাৰ বিষয়ে এটা চমু আভাস দিব নেকি? আচ্ছা, আমাৰ শিল্পালয়টোত আচলতে আমাৰ গুৱাহাটীৰ বেলতলাত হয়, আছে আমাৰ এই শিল্পালয় পূৰ্ণ শিল্পম। ইয়াতে আমি আচলতে হয়, বিভিন্ন জনৰ প্ৰতিকৃতি নিৰ্মাণ কৰোঁ, মূৰ্তি নিৰ্মাণ কৰোঁ। আৰু তাৰ হয়, উপৰিও আমি কিছুমান স্মাৰক আমি ইয়াত বনাওঁ। আৰু স্মাৰক হয়, বিলাক মানে যিসমূহ মেমেন্টো মানে কোনোবা এজন পৰ্যটক যদি চাবলৈ আহে অসমৰ চিন এটা লৈ যাওঁ বুলি ক'লে তাত হয়তো আমাৰ অসমীয়া জাপি এটা, ঢোল এটা, পেঁপা এটা এনেকে ৰাখি আমি এটি স্মাৰক আমি হয়, তৈয়াৰ কৰি তেওঁক নিব পৰাকৈ আমি ইয়াত তৈয়াৰ কৰি তোলো। আৰু হয়, যদি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানতো কেতিয়াবা এনেকুৱা স্মাৰক দিবলৈ বিচাৰে, জাপি গামোচাৰ নিশ্চয়। লগতে গছপুলি এটাকে হলেও বা কিবা এটা দি ভাল পায়, গতিকে তেনেধৰণৰ অনুষ্ঠান সমূহৰ বাবেও আমি কিছুমান স্মাৰক আমি ইয়াতে তৈয়াৰ কৰোঁ। গতিকে আমাক যোগাযোগ হয়, কৰিবলৈ একেবাৰে সহজ। ফেচবুকত হয়, হয়, পূৰ্ণ শিল্প পাবহে, গতিকে ফেচবুকৰ হয়, হ'লে হ'ব বাৰু। আমাৰ হয়। যোগাযোগৰ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। আছে আমি হয় আমি ডিটেইলছত পূৰ্ণ শিল্পমৰ বিষয়ে জনামেই, গতিকে হয় আগ্ৰহীসকলে যোগাযোগ কৰিব পাৰিব। দিগন্ত দা এতিয়া যিহেতু দুজনে সুধিছে যে এজনে গানো শুনিব বিচাৰিছে যে আপোনাৰ কণ্ঠত গান এটিও যি নহওক, প্ৰথমে আপোনাৰ এজনে বহু আগেই দুবাৰ ৰিকুৱেষ্ট কৰিলে যে মিমিক্ৰি চাব পাৰিব নেকি, আপোনাৰ পৰা মিমিক্ৰি যদি আপুনি মিমিক্ৰি চৰ্চা অলপমান আজিকালি উম হয় 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 আজিকালি চৰ্চা নোহোৱা কৰে হৈছে যিহেতু মিমিক্ৰি চৰ্চা। কলেজত পঢ়ি থকা দিনতে মিমিক্ৰি আৰম্ভ কৰিছিলো। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত অহাৰ পিছত মিমিক্ৰিৰ প্ৰতিযোগিতা হৈছিলে ইয়থ ফেষ্টিভেলত। তেতিয়া মিমিক্ৰিৰ হয় হয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে মিমিক্ৰিৰ অভ্যাস কৰিছিলো। এতিয়া পিছে বহুত বছৰ ধৰি অভ্যাস হয় নাইকিয়া হ'ল। কোনোবাই কেতিয়াবা কয়, হয় অলপ অলপ কৈ দিওঁ, পিছে আগৰ দৰে মানে দক্ষতাটো নাইকিয়া হৈছে। তথাপিতো অকনমান মই কৈ আহ, পেলাও। নিশ্চয় মানে পুৰণা কাহিনী এটাকে অকনমান কওঁ আৰু। পুৰণি কাহিনী, একেবাৰে মোৰ নিশ্চয় জীৱনৰ প্ৰথম কাহিনী এটা তৈয়াৰ কৰি লৈছিলো পৰিবেশন কৰিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে। যে কাহিনীটো আছিল নিশ্চয় যে শ্বাহৰুখ খানৰ মাতটোৰ ৰহস্য এটা আছে। আৰু সেই হয় ৰহস্যটো হয় হ'ল যে ৰাজকুমাৰৰ ঘৰৰ পৰা এদিন এটা ছাগলী হেৰালে, আৰু ছাগলীটো বিচাৰি ৰাজকুমাৰ গ'ল প্ৰথমতে সঞ্জয় দত্তৰ ওচৰলৈ। সঞ্জয় দত্তৰ ওচৰত হয় গৈ ৰাজকুমাৰে ক'লে, संजय, क्या तुमने मेरी प्यारी सी बकरी को कहीं देखा है? बोलो संजय, बोलो। এবার সঞ্জয় দত্তে কৈছে, अरे पक गया थक गया, तू जो भी बोला ना मेरे सर पे अटक गया क्या? अरे अगर किसी को टपकाने को है तो बोल ना, चले इधर ही सबको टपका डालेगा क्या? ইয়াৰ পিছত গ'ল শক্তি কাপুৰ ওচৰলে। তেতিয়া শক্তি কাপুৰে ক'লে, হয় ओ सोनिया, यानी तो भैया आप तो जानते हैं कि मेरा नाम है नंदू, लेकिन मेरे को मालूम नहीं है कि कहाँ है आपका बंधु। आओ। ইয়াৰ পিছতে গ'ল গুলচন গৰবাৰ ওচৰলৈ গ'ল। গুলচন গৰবাৰে সেই সময়ত দুটা মেকুৰীৰ লগত, মেকুৰী দুটাই কাজিয়া কৰি আছে আৰু গুলচন গৰবাৰে চাই আছে। মেকুৰী দুটাই কাজিয়া কৰিছে। যেতিয়া ৰাজকুমাৰ গৈ গুলচন গৰবাৰ ওচৰত গৈ পালেগে, তেতিয়া ছাগলীটোৰ কথা সুধোতে গুলচন গৰবাৰে ক'লে, ये करामा, जब दो पहलवान लड़ रहे हो तब तीसरे को बीच में आना खाना है, घर आ गया तो इसका पचनवा इस तपनवा में आ जाता है। ইয়াৰ পিছতে গ'ল বহুতো চলচ্চিত্ৰ অভিনেতাৰ ওচৰলৈ গৈছিলে। তাৰপিছত গ'ল একেবাৰে শেষত নানা পাটেকাৰ ওচৰলৈ গ'ল। নানা পাটেকাৰে ক'লে, सुबह सुबह मॉर्निंग वॉक करने के लिए गया था, रास्ते में तेरा काला बकरी मिल गया, कुछ नहीं सोचा सीधा गोली मार दी। वैसे भी उसको आज नहीं तो कल मारना ही था, मैंने उसे आज ही मार डाला, इसमें मेरा कोई दोस्त नहीं। अगर तुम्हारा बकरी का लाश है तो शाहरुख के पास जाओ। এবার ছাগলটো ডেড বডি বিচাৰি গ'ল শাহৰুখ খানৰ ওচৰলৈ। শাহৰুখ খানক সুধিলে, শাহरुख, तुमने मेरी प्यारी सी बकरी को कहीं देखा है? बोलो शाहरुख। তেতিয়া শাহৰুখ খানে ক'লে যে, আৰে आपका बकरी होता मैंने खा डाला। তেতিয়া শাহৰুখ খানৰ মাতটো ভালেই আছিলে। যেতিয়া ছাগলীটো খাই পেলালে বুলি ক'লে শাহৰুখ খানে, তেতিয়া ৰাজকুমাৰৰ খং উঠি গ'ল। क्या तूने मेरी प्यारी सी बकरी को खा डाला? उसकी अंतिम संस्कार भी
करने के लिए नहीं दिया तो ठीक है, जाओ, हम भी तुम्हें अभिशाप देते हैं कि आज में तेरा आवाज भी बकरी जैसे होंगे, बकरी जैसे। তেতিয়াৰ পৰা শাহৰুখ খানৰ মাতটো বোলে এনেকুৱা হ'ল, अरे अरे हे राजकुमार जी, आप ऐसा मत कहिए ना, अरे आप अपना अभिशाप वापस लीजिए ना, हे हे हे। এইটোৱে কাহিনী আহ, হয় 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 আৰু হয় হয় মই হয় অলপ হয় ক'বলৈ চেষ্টা কৰিম। নিশ্চয় 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 আমাৰ দৰ্শকসকলেও নিশ্চয় আমোদ পাইছে চাগে। আৰু ইমানকেইটা চৰিত্ৰৰ আপোনাৰ মাত আৰু হুবহু আপুনি মানে স্ক্ৰীণত নাচালে ধৰিব নোৱাৰি আচলতে, ইমান হুবহু মাত। ইয়াৰ আপোনাৰ চৰ্চা মানে সেই পুৰণা চৰ্চাই আপোনাৰ আজি হয় হয়, আগতে পঢ়ি থকা সময়খিনিত ইউনিভাৰ্চিটিৰ দিনত থকা সময়খিনি মই কিজানি প্ৰায় 35ৰ পৰা 40টা মাত উলিয়াব পাৰিছিলো। হয় হয় গতিকে হয় এতিয়া এই চৰ্চাবিলাক লাহে লাহে নোহোৱা হৈ আহিলে আৰু সময় নোপোৱা হয় হলো, হয় 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 সুবিধা নোপোৱা হলো। নাই হ'লেও আজিৰ ডেটত আজিৰ তাৰিখত আমি ক'ব পাৰো যে আপোনাৰ মাত স্ক্ৰীণত নাচালে কোনেও গম নাপাব যে আচল অভিনেতাই কৈ আছে নে আপোনাৰ মিমিক্ৰি। হয়, দিগন্ত দা, অন্য এটা প্ৰশ্নলৈ আহো ইয়াৰ পিছত, যে আপোনাৰ যিহেতু পূৰ্ণ শিল্পমৰ জৰিয়তে এই শিল্পকৰ্মসমূহ আপুনি আগবঢ়াই আছে, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি, মানে পূৰ্ণ শিল্পমক লৈ মানে কেনেদৰে আগবাঢ়িব বিচাৰে? পূৰ্ণ শিল্পমক লৈ পেলাই মোৰ ভৱিষ্যতৰ পৰিকল্পনা কিছুমান আছে, যথেষ্ট কিছু আছে। তাৰে ভিতৰত মই পৰাপক্ষত মই কৰিব বিচাৰিছো যে আমাৰ এই শিল্পখিনি, আমাৰ এই কৌশলখিনি, আমি কিছুমান কৌশলো তৈয়াৰ কৰিছো দেই শিল্প চৰ্চাৰ বাবে। কিছুমান আমি, মই যে ইয়াৰ আগতে যে চীনৰ ওপৰত খং উঠি যে কেইটামান কথা কৈছিলো, গতিকে তেনেকুৱাই চীনে যদি কৰিব পাৰে, মানে কৰিব পাৰে, আমি কিয় নোৱাৰিম? গতিকে আমি কিছুমান এনেকুৱা সৰু সৰু ফৰ্মুলা কিছুমান আমি বনাই লৈছিলো, তৈয়াৰ কৰি লৈছিলো, যাতে ছবি আঁকিব নজনা এজনেও বা শিল্প মানে হস্তশিল্প কাম নজনা এজনেও সহজতে এটা ধুনীয়া কাম কৰি তুলিব পাৰে, সহজতে যাতে এটা ধুনীয়া মেমেণ্ট দিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ আমি কিছুমান কৌশল আমি কিছুমান ইয়াত কৰি দিছিলো। আমি সেই কৌশলবিলাক আমি দেখুৱাব বিচাৰিছো। তাৰ বাবে আমাক এটা অনুষ্ঠান এটাৰ প্ৰয়োজন হ'ব। আমাৰ প্ৰস্থেটিক মেকআপৰ প্ৰস্থেটিক মেকআপৰ এটা যদি চৰ্চা কেন্দ্ৰ এটা, বা যদি এটা আমি যদি এটা ইনষ্টিটিউট এটা যদি আমি কৰিব পাৰো, গতিকে তাৰ আমি আৰম্ভ কৰোঁতে কৰোণাৰ প্ৰসংগটো আহি পৰিলে। গতিকে লাহে লাহে আমি কিন্তু এনেকে ইনষ্টিটিউচনৰ কাৰবাৰটো আমি আৰম্ভ কৰিম। আনুষ্ঠানিক শিক্ষা হিচাপে আমি কিবা কিছুমান দিবৰ বাবে চেষ্টা কৰিম। নিশ্চয় নিশ্চয়। দিগন্ত দা, আপোনাৰ অন্য এটা বিষয়লৈ যাওঁ, যে বলুকা শিল্পও আপুনি বলুকা শিল্পৰ লগত জড়িত, তাৰ ভিডিঅ' এটি চাই লওঁ, আৰু তাৰ বিষয়ে দুটামান প্ৰশ্ন আছে, দৰ্শকৰ পৰাও প্ৰশ্ন আছে, গতিকে প্ৰশ্নকেইটা ল'ম। প্ৰথমে ভিডিঅ'টো চাওঁ। বিবৰ্তন, উত্তৰণ আৰু জীৱন। আহ, কি যে এক প্ৰহসন! কান্দি থকা চকুবোৰত সুগন্ধি পখিলাৰ বৰণ। কবিতাৰ ডেউকা সাজি শইচ পথাৰৰ মানুহজন আজি আঁতৰি গ'ল জোনাকী দেশলৈ। কোনে দিব ফুল, পখিলা আৰু ৰ'দৰ খবৰ? ক'ত হেৰাই গ'ল শব্দৰ খনিকৰ? আজিৰে পৰা অনাথ হৈ পৰিব শব্দ। সুগন্ধি পখিলাৰ পাখিত লাগি ৰ'ব ধোঁৱা বৰণীয়া দুখ। প্ৰিয়জনক হেৰুৱাই এতিয়া কবিতা আৰু সুখ।
হয় দিগন্ত দা, দৰ্শকসকলে নিশ্চয় উপভোগ কৰিলে। এতিয়া এই বলুকা শিল্প আপোনাৰ প্ৰথমতে মোৰ ব্যক্তিগত প্ৰশ্ন এটা সুধি লওঁ। বলুকা শিল্পত যেতিয়া আপুনি ছবি এখন ফুটাই তোলে, হিৰুদাৰ ছবিখনে আপুনি ইমান ধুনীয়াকে ফুটাই তুলিছে, তাৰ পৰা আকৌ পখিলা এটা সৃষ্টি হয়। এই যে ফুটাই তোলাৰ পিছত নাইকিয়া কৰি দিয়ে, সেই সৃষ্টিটো আঁতৰাই দিওঁতে আপোনাৰ কষ্ট হয় নে নহয়? অন্য সেইটো এটা বেয়া লাগে ন? সৃষ্টিলৈ ৰূপান্তৰ হয় বেয়া লাগে। আমি আচলতে হয় হয় চেন এনিমেশ্যন বস্তুটো এনেকুৱা অস্থায়ী শিল্প, হয় গতিকে হয় হয় এইটো হয় হয় দুখ ইয়াৰ লাগিলেও বিষয়ে উপায় নাই। আপোনাৰ হয় হয় এই যিহেতু বলুকা শিল্প আপুনি মানে কি ধৰণে আৰম্ভ কৰিছিলে, মানে চৰ্চা কেনেকে আৰম্ভ কৰিলে ইয়াৰ? সেইটো এটা দীঘলীয়া কাহিনী। মই মানে গুৱাহাটী হয় বিশ্ববিদ্যালয়ত পঢ়ি হয় থাকোতে মানে কি হ'ল, মই হোষ্টেলত আছিলো আৰু হয় হোষ্টেলতে তাৰমানে এই হেৰিৰ চাইন্সৰ যিবিলাক ল'ৰা আছিলে, তেওঁলোকৰ কাৰোবাৰ হয় এনেকুৱা কিবা গ্লাছ এখন আছিলে, তাত মানে লাইট জ্বলাই পেলাই এনেকে স্কেটছ কৰে তাৰমানে দেই, কেতিয়াবা হয় হয় প্ৰেক্টিকেলৰ হয় কাম কৰি থাকে। গতিকে হয় মোৰ ৰুমতো হয় তেনেকুৱা এখন আছিলে। হয় হয় এদিন মই ক্লাছ কৰি আহি পেলাই ৰুমত যেতিয়া লাইটটো জ্বলাই দিলো, তেতিয়া দেখা পালো যে লাইটটো হয়তো কোনোবাই তাত কিবা কাম কৰিছিলে, গ্লাছৰ টেবুলখনৰ হয় তলত আছিলে। হয় হয় তাৰ ওপৰতে মানে চেনি, চাহপাত আৰু হালধি এনেকুৱা কিবা কিবি অলপ পৰি আছিলে, আৰু সেই লাইটটোৰ হয় তলত যেতিয়া জ্বলি গ্লাছখনৰ তলত, গ্লাছখনৰ ওপৰত হয় থকা হালধি বিলাক, চেনি চাহপাত বিলাকে কিবা এটা যে নিজে ছবি এটা সৃষ্টি হৈ আছে এনেকুৱা লাগিলে। মই অলপ হয় ইফাল সিফাল কৰি চালো যে কেইবাটাও ছবি তাত হৈ গ'ল। তাৰমানে অলপ ইফাল সিফাল কৰি ছবিখিনি মই ধুনীয়াকে আঁকিব পাৰিলো। তেতিয়া কিবা হয় কেমেৰা এটা আছে, সেই কেমেৰাটোতে দুখনমান ফটো উঠাই মোৰ লগৰ বন্ধু এজনক দেখুৱালো, শৈলেন ভৰালী, তেওঁক মই দেখুৱালো হয় হয় যে হয় ভৰালী চাওকচোন মই কি ধৰণৰ ছবি আঁকিছো, এইটো কিহেৰে আঁকিছো কওকচোন, এনেকে কলো। সি চিত্ৰকলা হয় খুব ভাল পায়, বহুত শিল্পী মনৰ মানুহ। সি ক'লে বোলে এইটো আপুনি চেন আৰ্ট কৰিছে নেকি? মই কৈছো নহয়, হয় বোলে এনেকুৱা ধৰণৰ শিল্প চৰ্চা এটা কৰি আছে ইজৰাইলৰ এগৰাকী আৰ্টিষ্টে, তেওঁৰ নামটো হৈছে ইলানা ইয়াহব। অ তাৰপিছত হয় সেইটো বালিৰে ছবি আঁকে। তাৰপিছত হয় মই বোলো, তেতিয়াতো ইণ্টাৰনেটো নাছিলে, আৰু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা অৱস্থাত মানে মালিগাঁওলৈ আহিব লাগিব যদি ইণ্টাৰনেট কেফে বিচাৰি যাব লগা হয়। এতিয়া মোবাইল চোবাইল হয় নাছিলেই। হয় গ'লো হেৰিলে, মালিগাঁও কেফেত গ'লো, ইলানা ইয়াহবক বিচাৰিলো, গুগলত খুচৰি পালো তেওঁক। তেওঁ ব্যক্তিগতভাৱে হয় তেওঁলৈ মেইল পঠালো যে এনেকুৱা ধৰণৰ মই এনেকে ছবি আঁকি চাইছিলো, গতিকে আপোনাৰ টেকনিকটো হয় মোক শিকাব নেকি, বা কেনেকে কৰে হয় মোক অলপ শিকাই বুজাই দিব নেকি? তেতিয়া তেওঁ মোক হয় খুব ধুনীয়াকে আগ্ৰহ দেখুৱাই তেওঁ মোক খুব ধুনীয়াকে হয় মোক বুজাই দিলে আচলতে কেনেদৰে ছবি আঁকিব লাগে, কেনেদৰে কৰিব হয় লাগে, এ বুজাই দিলে। আৰু সেই ধৰণে আহি পেলাই মই এখন গ্লাছৰ টেবুল প্ৰস্তুত কৰিলো, ইফাল সিফাল কৰিলো, বালি প্ৰস্তুত কৰিলো, বালি খিনি লৈ ছবি আঁকি চালো, প্ৰেক্টিচ কৰি 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 মোৰ হয় দেখোন হৈ গ'ল। গতিকে অ সেই হয় তেতিয়াহে গম পালো যে চেন এনিমেশ্যন বুলি এটা শিল্প আছে। এই কথাটো মই তেতিয়াহে গম নিশ্চয় পাইছিলো। নিশ্চয় নিশ্চয়। আচলতে আপোনাৰ যি আমি দেখা পাইছো যে যি শিল্পতে আপুনি হাত দিছে, সকলোতে আপোনাৰ পূৰ্ণতা প্ৰাপ্তি হৈছে সেই শিল্পৰে। আৰু আমি আশা কৰিম যে আপোনাৰ যি শিল্পসমূহ অসমৰ দৰ্শকসকলে আৰু বিস্তৰ ৰূপত দেখিবলৈ পাব। আমি অন্য এটা বিষয়ে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে আপুনি এই যিসমূহ বিষয় শিল্পকৰ্মৰ, ইয়াৰ কিবা কৰ্মশালা বা এনেকুৱা ধৰণৰ শিকিব পৰা কিবা প্ৰক্ৰিয়া আপুনি গ্ৰহণ কৰিছে নেকি, প্ৰশিক্ষণ বা এনেকুৱা ধৰণৰ? মই নিজে লোৱাৰ প্ৰশিক্ষণৰ কথা কৈছে নেকি? নিজে আপোনাৰ হয়, আপোনাৰ যিসমূহ সৃষ্টি বা শিল্পকৰ্ম, আপুনি যিসমূহ বা ইয়াৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি আপোনাৰ, বা আপোনাৰ ওচৰত প্ৰশিক্ষণ লব পাৰে নেকি কোনোবাই, যদি ইচ্ছুক কোনোবা থাকে? আমাৰ পৰা প্ৰশিক্ষণ, হয় হয়, প্ৰশিক্ষণৰ কাৰণে হয় চিন্তা কৰিছো। নিশ্চয়। এতিয়া হয় শেহতীয়াকৈ আজি কেইদিনমানৰ আগতে কৰিলো, বিশ্বনাথ চাৰিআলি বৰ্ণম বুলি এটা নাট্যগোষ্ঠী আছিলে। এইটো খুব হয় হয় খুব নাট্যগোষ্ঠী বৰ্ণমে আয়োজন কৰিছিলে 10 দিনীয়া এক নাটকৰ কাৰিকৰী দিশৰ কৰ্মশালা। হয় হয় কাৰিকৰী দিশৰ কৰ্মশালা খনত লাইটৰ বিষয়ে আছিলে, ছেটিংছৰ বিষয়ে আছিলে, মেকআপৰ বিষয়ে আছিলে, আৰু এই মেকআপৰ দায়িত্বটো মোৰ ওপৰত দিয়া হৈছিলে। গতিকে এই কৰ্মশালাখন তেনেদৰে খুব সুকলমে পাৰ হৈ গ'ল। হয় খুব হয় হয় ধুনীয়া এখন কৰ্মশালা হ'ল, আৰু তাত মই ভাগ লোৱাৰ সুবিধা পালো। আৰু এতিয়া আমি ভাবিছো যে আমাৰো এটা পূৰ্ণশিল্পৰ ফালৰ পৰাও কেইটিমান আমি বিশেষকে কৰ্মশালা কৰিম। এনেধৰণৰ অনলাইন হয় কৰ্মশালা আমি কিছুমান কৰিম। তাতে থাকিব প্ৰস্থেটিক মেকআপ, আৰু দ্বিতীয়তে থাকিব হয় যি পেলনীয়া হুম হুম সামগ্ৰীয়ে কেনেদৰে ঘৰতে হাততে পোৱা বস্তুৰে কেনেকে আমি কিবা এটা ধুনীয়া সজাই থব পৰা বস্তু এটা আমি তৈয়াৰ কৰিব পাৰো।
ছবি আঁকিবলৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক কি কৌশল খটুৱালে অভিভাৱকসকলে এতিয়া যিহেতু ঘৰতে পঢ়ুৱাব লগা হৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক, গতিকে ঘৰতে কেনেদৰে ছবি অঁকা মানে তেওঁলোকক মানে হাতখন পোন কৰি তুলিব, কি কৌশল অভিভাৱকসকলে ল'ৰা ছোৱালীসকলক দেখুৱাব পাৰিব, বা এনেধৰণৰ কিছুমান কৌশলৰ আমি কিছুমান কৰ্মশালাৰ কথা আমি চিন্তা চৰ্চা কৰি আছো। হয় 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 দিগন্ত দা, আৰু এটা কথা, এই আমাৰ ধৰণৰ যি আমি শুভাকাংক্ষীৰ দৰে যিবিলাক অনুষ্ঠান, যিসমূহ অনুষ্ঠান আমি প্ৰকৃতাৰ্থত এটা অঞ্চলত সীমাবদ্ধ আছিলো। আজিৰ যি পৰিস্থিতি, কোভিডকালীন পৰিস্থিতি, তাৰ পৰিপ্ৰেক্ষিতত আমি অনলাইন মাধ্যমত মানে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিলো। আৰু আচলতে এই দুৰ্যোগে আমাৰ কাৰণে সম্ভাৱনা নিচিনা হৈছে। মই এইটো শুভাকাংক্ষী, মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে, শুভাকাংক্ষী পৰিয়ালটোৰ এটা অনুৰোধ থাকিলে, ইমান এটা প্লেটফৰ্ম আপোনালোকৰ দৰে ইমান উঠি অহা নতুন প্ৰজন্মৰ কিমান উদ্যমী যুৱক যুৱতীয়ে এনেদৰে এটি প্লেটফৰ্ম তৈয়াৰ কৰিছে, এই প্লেটফৰ্মৰ পৰা কিন্তু এই শুভাকাংক্ষীৰ পৰা কিন্তু আমাৰ সৰ্বসাধাৰণে পাব লগা বহুত চিন্তা আছে। গতিকে এনেধৰণৰ কাৰিকৰী দিশৰ যদি এনেকুৱা ধৰণৰ ৱৰ্কশ্বপ কৰিব পৰা যায় শুভাকাংক্ষীৰ প্লেটফৰ্মৰ পৰা, নতুন প্ৰজন্ম উপকৃত হ'ব বুলি মই আশা কৰিছো। নিশ্চয়, মই সুধিবলৈ যোৱা প্ৰশ্নটো আপোনাৰ পৰা ইতিমধ্যে উত্তৰ পাইছো। আচলতে আমি বিভিন্ন ধৰণৰ দিশসমূহ শিল্পকৰ্ম আৰু ইয়াৰ লগত জড়িত নিশ্চয় নিশ্চয় নিশ্চয়। গতিকে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে যোগাযোগ কৰিম নিশ্চয়। আকৌ আপোনাক আমাৰ অনুষ্ঠানত বিচাৰিম আৰু কৰ্মশালাৰ বিষয়ে আমি আগ্ৰহী হ'ম আপোনাৰ সৈতে একেলগে আগবঢ়াৰ কাৰণে। এতিয়া বাকী আপোনাৰ যিসমূহ বিষয়, এই শিল্পকৰ্মৰ সৈতে জড়িত বিষয়, আপোনাৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি কিবা অনুৰোধ বা এনেকুৱা ধৰণৰ আছে নেকি, যে আমাৰ যিহেতু শিল্পকৰ্মসমূহৰ চৰ্চা আমি কৰি নাথাকিলে, যান্ত্ৰিকতা ভৰা এটা জীৱনত আমি শিল্পকৰ্ম মানে চৰ্চা নকৰিলে হয়তো আমাৰ কলা সংস্কৃতিসমূহ আধৰুৱা হৈ ৰৈ যাব কৰবাত। তো আপোনাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কিবা গুহাৰি আছে নেকি? মোৰ একদম গুহাৰি এটা আছে। মই সকলোকে কওঁ যে কোনো কেতিয়াও হতাশাত নুভুগিব। এই COVID-19 যি সংক্ৰমণ হৈছে, এই সংক্ৰমণটো কেতিয়ালৈ মানে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰো ঠিক নাই, কিন্তু আমি সেই বুলি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি যধে মধে সময় অপব্যয় কৰি থকাতকৈ আমি ঘৰতে থাকি মনে ভাল পোৱা কামবিলাকত আমি নিজে জড়িত হৈ থাকিব লাগে। যদিহে আপুনি কেতিয়াবা ছবি আঁকি ভাল পাইছিলে, কেতিয়াবা যদি গান এটা গুণগুণাই ভাল পাইছিলে, সেইসমূহৰ চৰ্চা কৰক। নতুনকে বাদ্যযন্ত্ৰ এটাকে বজাবলৈ শিকক। আৰু এনেধৰণৰ হাবিয়াস কেতিয়াবা থাকি যায় যে মই এইটো গিটাৰখনকে বজাবলৈ কেতিয়াও শিকিলো, বাঁহীটোকে বজাবলৈ ইমান মন আছে নিশিকিলো, এইখিনিয়ে সময়, কিন্তু ইয়াৰ পিছত আৰু সময় নাহে। গতিকে COVID-19 এই দিনখিনি আমি সদব্যৱহাৰ কৰিব লাগে। নিশ্চয় নিশ্চয়। আৰু শেষত দিগন্ত দা, আপোনাক আমি বিদায় দিয়াৰ সময় আহি পৰিছে, যিহেতু এঘণ্টা সময় আমি আপোনাৰ পৰা লৈছিলো ব্যস্ততাময় জীৱনৰ পৰা। আপোনাৰ আমাৰ দৰে অনুষ্ঠানবিলাক, যিসমূহ মানে সামাজিক অনুষ্ঠান, এই অনুষ্ঠানসমূহে কেনেকে ধৰণে আগবাঢ়িব পাৰে বুলি ভাবে? আমাৰ দায়িত্ব কি আছে বুলি ভাবে? আমাৰ প্ৰতি কিবা উপদেশ, পৰামৰ্শ? বহুত দায়িত্ব আছে। সামাজিক মাধ্যমত কথা এটা কৈ দিয়াৰ লগে লগে 10জন মানুহে বিশ্বাস কৰে যে এই কথাটো শুদ্ধই। নিশ্চয় নিশ্চয়। কাৰণ এইটো এজন ব্যক্তি বিশেষক কৈ থকা কথা নহয়। এই আমি যে আজি কথাখিনি যে আলোচনা কৰিলো, এই আলোচনাখিনি কিমান ঠাইৰ মানুহে শুনি আছে, আৰু আমাৰ কথাবিলাক নিশ্চয় কোনোবা তাৰে 10জন মানুহে হয়তো বিশ্বাসত লৈছে, হয় এনেকুৱা ধৰণৰ হ'ব পাৰে। সামাজিক মাধ্যমত বহুতো দায়িত্ব থাকে, গতিকে সেইখিনি অনুধাৱন কৰিলেই হ'ল। হয় হয়, নিশ্চয় নিশ্চয় দিগন্ত দা, আমি আপোনাক ধন্যবাদ জনাইছো। আৰু আপোনাৰ ব্যস্ততাময় জীৱনৰ পৰা, আপুনি বৰ্তমানো পূৰ্ণ শিল্পমতে আছে যিহেতু, গতিকে আপোনাৰ পৰা যথেষ্টখিনি সময় ললো। আপোনাক আৰু পূৰ্ণ শিল্পমক শুভেচ্ছা জনালো। লগতে ভৱিষ্যতে আপোনাৰ পৰা এই শিল্প ক্ষেত্ৰত কৰ্মশালা তথা অন্য দিশসমূহত আপোনাৰ পৰা সঁহাৰি পাম বুলি আমি আশা কৰি আপোনাক আজিৰ অনুষ্ঠানৰ পৰা বিদায় জনাইছো। বহুত ভাল লাগিলে, ধন্যবাদ। মই এইখিনি সুবিধা পালো, আমাৰ কথাখিনি কলো, আৰু আমাৰ কথাখিনি ৰাইজে চালে, শুভাকাংক্ষীয়ে দেখুৱালে, আমাৰ সৌভাগ্য কি হব পাৰে। গতিকে বহুত ভাল লাগিলে, আৰু সদায় আছো, আৰু সদায় কাম কৰি যাব লাগিব এনেধৰণৰ ভাল ভাল কাম। নিশ্চয় নিশ্চয়, ধন্যবাদ জনালো দিগন্ত দা। ধন্যবাদ। আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছো। শেষত দিগন্ত দাৰ বহুমুখী প্ৰতিভাৰ অন্য এক অংশ, তেখেতৰ বাদ্যযন্ত্ৰৰ চৰ্চা, তাৰ এক ভিডিঅ' আমি চাই আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম।
ধন্যবাদ দৰ্শকসকল। নিশ্চয় ভিডিঅ'টি উপভোগ কৰিলে। এইখিনিতে আমি আপোনালোকক জনাবলৈ বিচাৰো যে অহা মঙলবাৰে শুভাকাংক্ষীৰ আলাপৰ মজিয়াত ৰূপম দত্তৰ সৈতে থাকিব বিশিষ্ট গায়ক সংগীত শিল্পী ৰূপম ভূঞাদেৱ। গতিকে অনুষ্ঠানটি চাবলৈ নাপাহৰিব। সেয়ে জনাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ।